স্বাগতম জনাইছোঁ এটা নতুন পডকাষ্টলৈ আৰু আজি পুনৰ এগৰাকী বিশেষ অতিথি লৈ আহিছোঁ আৰু মোৰ কাষত বহি আছে এয়া বন্দিতা কলিতা আৰু তেখেতৰ বিষয়ে মই আচলতে কৈ শেষ কৰিব নোৱাৰিম। তেওঁ বহু প্ৰতিভাৰ অধিকাৰী আৰু প্ৰফেশ্যনেলি তেখেতে বহুতো কাম কৰি আছে, বিশেষকৈ ডায়েবেটিছ এডুকেটৰ আৰু কণ্ঠশিল্পী, লগতে আৰু বহুত বহুত কিবি কৰিছে। আপুনি নিজে কৈ দিলে ভাল হ'ব। মই এগৰাকী ডায়েটিচিয়ান, ডায়েবেটিছ এডুকেটৰ, লগতে মোৰ স্পেচিয়েলাইজেশ্যন আছে ডায়েবেটিছ আৰু অংক'লজি, কেঞ্চাৰ, আৰু লগতে এগৰাকী মাইক্ৰ'বায়'লজিষ্ট হিচাপে প্ৰেক্টিছ কৰি আছোঁ। আৰু কণ্ঠশিল্পী মানে গান গাওঁ, সৰুৰ পৰাই গাই আহিছোঁ আচলতে, একেবাৰে সৰুৰ পৰা গান গাওঁ আৰু গানটো মানে সংগীত মোৰ একেবাৰে প্ৰাণত আছে। মই বহুত ভাল পাওঁ সংগীত আচলতে। লগতে আপুনি ব্যৱসায়ো কৰে? ব্যৱসায় মোৰ এখন ক্লাউড কিটচেন আছে, হাতীগাঁও, গুৱাহাটী। হয়। আচ্ছা, প্ৰথমেই মই জানিম আপুনি ইমানবিলাক যে কৰি আছে, তাৰ মাজতে সংগীতৰ চৰ্চাও কৰি আছে আৰু আপুনি ইমানবিলাক বৃত্তিৰ লগত জড়িত, আচলতে কেনেকৈ মেইনটেইন কৰে? ব্যৱসায়ো কৰি আছে, সকলোবিলাক কেনেকৈ আচলতে, বিশেষকৈ এগৰাকী আপুনি গৃহিণীও হয় এগৰাকী, সেইটো আটাইতকৈ ডাঙৰ কথা। তাৰ উপৰিও আপুনি ইমানবিলাক যে মেইনটেইন কৰিছে, কেনেদৰে কৰে? ফাৰ্ষ্ট অফ অল মোৰ যিখিনি কাম সেইখিনি আচলতে মই খুব মনৰ পৰা ভাল পাই কৰোঁ। সেইটো কাৰণে হয়তো বাই গড গ্ৰেছ মোৰ সকলোবিলাক ধুনীয়াকৈ মিলি যায়, মানে একদম টাইমৰ পৰা আদি কৰি। আৰু ক্লাউড কিটচেনখনত মোক মোৰ শাহুমাই বহুতখিনি সহায় কৰে। আৰু গানৰ চৰ্চা আচলতে মই যেতিয়াই সময় পাওঁ, ৰাতিপুৱাই হওক ৰাতিও হওক, ৰাতি 12টা-1টা বজাতো কেতিয়াবা মোৰ গান গাবলৈ মন গ'লে মই চিঞৰি চিঞৰি গান গাওঁ, তেনেকুৱা আৰু। বাকী তেনেকৈ মই মিলাই আছোঁ আচলতে। মহিলা এগৰাকীয়ে এইটো কৰিবলৈ হ'লে, মানে কৰিব যদি বিচাৰে, তেওঁ বহুত কাম কৰিব পাৰে। যেতিয়া মহিলা এগৰাকী গ্ৰ' হয়, তেতিয়া ফেমিলি এখন গ্ৰ' হয়, নহয়নে? আৰু ফেমিলি গ্ৰ' হ'লে গোটেই ছ'চাইটি গ্ৰ' হ'ব, ছ'চাইটি গ্ৰ' হ'লে গোটেই নেশ্যন গ্ৰ' হ'ব। গতিকে সেই মৰ্মে সেই মহিলাৰ পাৱাৰটো, মহিলাৰ সাহসখিনি বহুত থাকে, মহিলাৰ ভইচ বহুত থাকে। তেনেকুৱা সেই ভগৱানেও এটা শক্তি দিয়ে, নহয়নে? সেই তেনেকৈ মিলাই আছোঁ গোটেইখিনি কাম। আপুনি ঠিকেই ক'লে, মহিলাসকলে কৰোঁ বুলি ক'লে বহুত কৰিব পাৰে, হয়, কিন্তু কি হয় বহুত ক্ষেত্ৰত, মানে ধৰি লওক আপোনাৰ যেতিয়া এগৰাকী মহিলা বিবাহসূত্ৰে বেলেগ এখন ঘৰলৈ যাবলগীয়া হয়, তেতিয়া কিন্তু যথেষ্ট দায়িত্ব আহি পৰে আৰু বহুতৰ কাৰণে এই ক্ষেত্ৰত প্ৰতিবন্ধকতাও আহি পৰে। নিশ্চয়কৈ সেই ক্ষেত্ৰত হয়তো আপুনি সৌভাগ্যৱান যে আপুনি আপোনাৰ স্বামীক, ঘৰখনে আপোনাক হয়তো ছাপোৰ্ট কৰিছে। বহুত বেছিয়ে কৰিছে। মোৰ ঘৰৰ পৰা মই যিখিনি ছাপোৰ্ট পাই আহিছোঁ এতিয়ালৈ, মানে তাতকৈতো কম নহয়ে, সমানে আৰু হয়তো বেছিও হ'ব। এতিয়া যিহেতু মই সেইখন ঘৰৰ লগতেই বেছি জড়িত, মোৰ শহুৰৰ ঘৰখনৰ লগত। আৰু মোৰ আচলতে মোৰ শাহুমা, মোৰ শহুৰ দেউতা ভাল সমালোচক হয়। মানে মই কিবা কাম এটা কৰিলে তেওঁলোকে ভালটো ক'ব, বেয়াটো ক'ব, এনেকুৱা নহয় যে ভালেই কৈ থাকিব, তেনেকুৱাও নহয়। আৰু মোৰ স্বামী, তেওঁ মই যিহেতু ফ'ক ছংবিলাক বেছিকৈ গাওঁ ফিউজন কৰি কৰি, তেওঁ ভাল ক্ৰিটিক হয়, তেওঁ মানে মোক ভাল সমালোচনা কৰে। তেনেকৈ মই আচলতে সাহসখিনি পাওঁ আৰু বহুত সহায় কৰে। ৰাতি যেতিয়া মই অনুষ্ঠান কৰিবলৈ যাওঁ, মোৰ মা দেউতাই বহুতখিনি হেল্প কৰে। কেতিয়াবা মই ইমান পাংচুৱেলো নহয় মানুহজনী, মই নিজে কৈ দিছোঁ, আৰু ইমান দায়িত্ব ল'ব পৰাও হোৱা নাই। অনুষ্ঠানলৈ গ'লে মায়ে যেনেকৈ মোক গৰম পানী হওক বা ৰঙা চাহ হওক বা কিবা এটা ৰাস্তাত খাবলৈ হওক, যিখিনি বস্তু মোক যোগান ধৰিছিলে, সেইখিনি বস্তু মোৰ মায়ে, এতিয়া শাহুমায়ে নোকোৱাকৈ সেইখিনি বস্তু মোক দি আহিছে এতিয়ালৈকে। মানে আপুনি দুইখন ঘৰৰ মাজত বিশেষ পৃথক পাৰ্থক্য পোৱা নাই? মোৰ লাগাই নাই যে মই বিয়া হৈছোঁ, মোৰ একদম সেইটো ফিল নহয়। আপুনি বহুত লাকি হয়। জেনেৰেলি কি হয় নহয়, আজিৰ দিনততো আপুনি নিজে এগৰাকী মহিলা, ধৰি লওক বহুত ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ, আমি যথেষ্ট শুনিবলৈও পাওঁ, হয়তো আপুনিও জানে এইবিলাক কথা। বিবাহ হৈ যেতিয়া বেলেগ এখন ঘৰত ভৰি দিবলগীয়া হয়, বহুতে বহুত সপোন থকাৰ পিছতো ধৰি লওক কিছুমান দায়িত্বৰ কাৰণে কৰিব নোৱাৰা হয়। আৰু বিয়া হোৱা বুলি ক'লে ধৰি লওক বহুত দায়িত্ব আহি পৰে, বেলেগ এখন ঘৰৰ দায়িত্ব আহি পৰে। তাৰ মাজতো বহুতৰ কাৰণে সেই নতুন ঘৰখনত নিজকে চম্ভালি লোৱাটো অলপ কষ্টকৰ হৈ পৰে। কিন্তু আপুনি যিহেতু ক'লে যে আপোনাৰ নিজৰ ঘৰখন আৰু এখন ঘৰৰ মাজত বিশেষ পাৰ্থক্য নাই, গতিকে পাৰ্থক্যই পোৱা নাই এতিয়ালৈ। যথেষ্ট লাকি হয় আপুনি।
নিশ্চয়কৈ হয় আমি এই বিষয়ে কথা পাতিম যথেষ্ট পাতিবলগীয়া আছে এই বিষয়ে যিহেতু সংগীতৰ কথা আহিছে সংগীতৰ কথা অলপ পাতি লওঁ আপুনি শেহতীয়াকৈ এটা গীত মুক্তি দিছিলে বিশেষকৈ শংকৰদেৱৰ ৰচিত যিটো কৰতল কমলক সেইটোক আপুনি গীত আকাৰে মুক্তি দিছিলে ন সেইটো বিষয়ে অলপ জনাওক মোৰ আচলতে আজি 2 বছৰমানৰ পৰা এটা পৰিকল্পনা আছিলে আমি শ্ৰী শ্ৰী গুৰুজনাৰ সৃষ্টিৰ আজিখিনি যদি আমি এতিয়া য়ংষ্টাৰ্ছখিনি নিউ কামাৰ্ছখিনি যদি অকণমান তাহাঁতৰ কেটচি হোৱাকৈ তাহাঁতে আঁকোৱালি লোৱাকৈ আমি অকণমান যদি ফিউজন কৰি এৰি দিব পাৰোঁ সিহঁতে শুনিও ভাল পাব হয়তো আঁকোৱালিও ল'ব আৰু নিশ্চয়কৈ মোৰ অৰ্গেনিকলি বহুতখিনি গ্ৰ' হৈছে গানটো ইউটিউবত এতিয়ালৈ মই ছ'চিয়েল মিডিয়াত তেনেকৈ এৰা নাই ইউটিউবতে আছে গানটো আৰু খুব ভাল লাগিছে মোৰ এটা বস্তু মই ইয়াতে উল্লেখ কৰিম আপোনাৰ হয়তো গানটো ৰিলিজৰ পিছত মানে এইটো কথা ক'বৰ কাৰণে এইটো ফাৰ্ষ্ট পডকাষ্ট হয় মোৰ অসমৰ বাহিৰত নকওঁ মই অসমৰ বাহিৰত মোৰ যিখিনি কালিগ হয় বা যিখিনি মোৰ ফ্ৰেণ্ডছ হয় তাহাঁতেতো শুনিছে আৰু ন' ডাউট মোক ভাল মানে মোৰ ফ্ৰেণ্ডছখিনিয়ে ভালে ক'ব অভিয়াছলি কিন্তু ইণ্ডিয়াৰ বাহিৰতো গানটো বহুত আঁকোৱালি লৈছে আনকি মোৰ কালিগে আছিলে তেওঁ নিজে মানে গুগল চাৰ্চ কৰি শংকৰদেৱৰ বিষয়ে এতিয়া অধ্যয়ন কৰি আছে শংকৰদেৱ মাধৱদেৱৰ বিষয়ে আৰু তাতে আছিলে মোৰ ভোৰতালৰ বিষয়ে জানিছে তেওঁ নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিছে সেইটো আচলতে বহুত ডাঙৰ কথা এইটো এটা ডাঙৰ এচিভমেণ্ট বুলি ক'ব পাৰি ধৰি লওক আপোনাৰ যিটো উদ্দেশ্য লৈ আপুনি কামটোত আগবাঢ়িছিলে এক প্ৰকাৰ সফল বুলি ক'ব পাৰি এনেই দুফা কিমান শুনাই দিব নেকি ঠিক আছে অকণমান ভোৰতালৰ কথা যিহেতু আহিছে মই অকণমান ভোৰতালখিনি গাইছোঁ ভাল কলীয়া কানুৱে খেলন খেলাই হে খেলৰ মাধুৰী হৰি ভুৱন ভুলাই হে ভাল কলীয়া কানায়ে খেলন খেলাই হে লয় হৰিৰে নামে লয়ুৰে নাম হে ধন্যবাদ বহুত ধুনীয়া মানে আপোনাৰ ভইচটো অলপ মজবুত মানে দম আছে ভইচত খুব ভাল আৰু সংগীতৰ যে চৰ্চা কৰিছে কেতিয়াৰ পৰা জড়িত সংগীতৰ লগত একেবাৰে নাৰ্চাৰী কেজিৰ পৰা মই যিহেতু শংকৰদেৱৰ ছাত্ৰী আছিলোঁ মই শংকৰদেৱত আপোনাৰ গম পাব শংকৰদেৱত যিখিনি পঢ়া শুনা কৰিছে কালচাৰেলি বহুতখিনি এক্টিভ কৰোৱা যায় সৰুৰ পৰাই গাইছোঁ একদম এতিয়া ইয়াৰ পূৰ্বেও গীত আপুনি মুক্তি দিছেনে এইটো পূৰ্বেও হয় দিছে মোৰ 7-8টামান মোৰ কৰি আছে হৈছে ভিডিঅ' আকাৰে আচ্ছা মঞ্চ অনুষ্ঠানো কৰে কৰোঁ যিহেতু এতিয়া বহাগৰ এটা ছিজন মঞ্চ অনুষ্ঠান কৰিলেনে এইবাৰ খুব কম কৰা হৈছে আৰু আচলতে অনুষ্ঠান ইমান আহাও নাই এইবাৰ মোৰ তেনেকৈ ইমান যোগাযোগো মই প্ৰমোশ্যনৰ ইমান কৰা নাই তেনেকুৱা কৰিলোঁ 4-5খনমান কৰিলোঁ এতিয়ালৈ ঠিকে আছে যিহেতু মঞ্চ অনুষ্ঠানৰ কথাটো আহিছে আমি এটা কথা পাতিব লাগিব এতিয়া শেহতীয়াকৈ ধৰি লওক মঞ্চৰ অনুষ্ঠানসমূহক লৈ যথেষ্ট কথা বতৰা আমি চলি থকা দেখিবলৈ পাইছোঁ ধৰি লওক এতিয়া অসমতো বহুত প্ৰতিভা আছে বহুত প্ৰতিভাধৰ কণ্ঠশিল্পী আছে কিন্তু আজিকালি কি হয় এতিয়া যিবিলাক বিতৰ্ক চলি থকা দেখিছোঁ বহুতে কয় যে প্ৰকৃত প্ৰতিভাবিলাকে মঞ্চখন নাপায় আপোনাৰ আজিকালি যেন বহুতে ধৰি লওক প্ৰতিভাতকৈও দেখনীয়াটো যেন গুৰুত্ব দিয়ে এনেধৰণৰ কথা বহুতে কয় মোৰ ইয়াতো অনুষ্ঠানতো 2-1 কণ্ঠশিল্পী আহি অভিযোগটো দিছে যে মঞ্চ সমিতিসমূহক দেখনীয়াটো বেছি লাগে এগৰাকী মহিলা কণ্ঠশিল্পীৰ ক্ষেত্ৰত বিশেষকৈ মানে তেওঁ দেখিবলৈ কেনেকুৱা লগতে তেখেতৰ ফলোৱাৰ্ছ কিমান আছে এই কথাবিলাক হয়তো আজিকালি আহি পৰিছে আপুনি কেনেধৰণে ভাবে এই কথাবিলাক সেইটো মই আপোনাক উল্লেখ কৰিলোঁ যে খুব কম অনুষ্ঠান কৰা হৈছে আচলতে 2-3খনমান মোৰ নিজৰ ফালৰ পৰা মই কেঞ্চেলো কৰিছোঁ আপুনি যিটো বিষয় উল্লেখ কৰিলে সেই বিষয়টোৰ কাৰণে যেতিয়া আপোনাক মঞ্চৰ কাৰণে আপোনাকতো গানৰ কাৰণেই মাতিছে তাততো ৰেম্প ৱাক হৈ থকা নাই আমি মডেল নহয় নিশ্চয়কৈ আমাৰ কণ্ঠটোৱে পৰিচয় কণ্ঠৰ জৰিয়তে আমি মানুহখিনিক লগ পাম আৰু কণ্ঠটোৰ কাৰণে গান শুনিবৰ কাৰণে তেখেতসকলে আমাক আমন্ত্ৰণ কৰে নহয়নে গতিকে তেনে ক্ষেত্ৰত মই সেইটো বস্তু মানে মোৰ দৃষ্টিভংগী দি
মই খুব বেয়া পাওঁ এইটো বস্তু যে মহিলা বিশেষকৈ মহিলা কণ্ঠশিল্পীখিনিক অনুষ্ঠানত মানে মতাৰ আগতে তেখেতৰ ফটো বিচাৰে দেখিবলৈ কেনেকুৱা হয় বা ইনষ্টা ফেচবুকত কিমানখিনি ফলোৱাৰ্ছ আছে নাচিব পাৰিব নাই গাইলে মানে এইটো অলপ জাষ্ট আই মিন ৰং ইট চাউণ্ডছ অড আই থিংক কিন্তু এইটো ক'ব লাগিব আৰু উপায় নাই সেইটো অলপমান বহুত বেছি বেয়াও হৈ গৈছে কিন্তু এতিয়া যিহেতু গানৰ সেই আচল প্ৰতিভাখিনি আপুনি যিহেতু কৈছে আমাৰ অসমত ইমান প্ৰচুৰ প্ৰতিভা আছে ইমান ভাল ভাল গোৱা ছিংগাৰ্ছখিনি এতিয়া মঞ্চটো নাপায়ে তেওঁলোকে এতিয়া গান গাবলৈ এৰি দিছে বহু কণ্ঠশিল্পী এতিয়া মানে মই নিজে পাৰ্চনেলি মই লগ পোৱা মানে মানুহৰ ভিতৰতে কৈছোঁ যে আজিকালি অনুষ্ঠান নকৰে নেকি কিনো অনুষ্ঠান কৰিম আৰু তেনেকুৱা মানে আজিকালি ভাল নালাগে আৰু কৰিবলৈ তেনেকুৱা টাইপ কিয় হৈছে মানে সেইটো বস্তু সেই এইটো বেয়া হৈছে মানে যি হৈ আছে বেয়া হৈ আছে আৰু সেইটো বস্তু ব্ৰেকডাউন হ'ব লাগে ভাঙিব লাগে কোনোবাইতো ইনিচিয়েটিভ এটা ল'ব লাগে যিহেতু আমাৰ বহুতখিনি আমাৰ অনুজ শিল্পীবিলাক আছে আমাৰ ছিনিয়ৰ্ছখিনি বহুতখিনি আছে এতিয়াও তেখেতসকলে মাত মাতিব লাগে কিন্তু মই নাজানো কিহৰ কাৰণে তেখেতসকলে মাত নামাতে এতিয়া সেইটো আপুনি কাক দোষিব তেওঁলোকে মাত মাতি কি কৰিব তেওঁলোকে মাত মাতিলে জানো কিবা সমাধান ওলাব নিশ্চয়কৈ ওলাব মানে আপুনি চাওক আমাৰ সংগীত জগততে হওক বা গোটেই অসমখনত যিকোনো ক্ষেত্ৰতে মাত মাতা মানুহ এগৰাকী আছিল তেখেতটো এতিয়া গ'লেই আমাৰ মাজৰ পৰা কিন্তু এতিয়া যিখিনি আছে এতিয়া আমাৰ ছিনিয়ৰ্ছখিনি যদি অকণমানো ইনিচিয়েটিভ লয় ন আৰু এটা বস্তু মই উল্লেখ কৰিম ইয়াতে আপুনি যিহেতু কৈছে যে মাত মাতিলেনো কি হ'ব এতিয়া আমি মঞ্চবিলাকত দেখিবলৈ পাইছোঁ আমাৰ সেই ইমান স্বনামধন্য শিল্পীবিলাকক তেখেতসকলৰ অনুষ্ঠান আমি দেখিবলৈ নাপাওঁ তাকেতো হেৰাই গৈছে কিন্তু মানুহে বিচাৰে আমাৰ মা দেউতাই আমাক সৰুৰ পৰা কৈ আহিছে যে মঞ্জুস্না মহন্ত বাইদেউৰ গীত গাবলৈ অনিমা চৌধুৰী বাইদেউৰ গীত গাবলৈ আমি যিহেতু জেনজি হয় আমি জুবলি বাকো পাইছোঁ অনিন্দিতা পাল বাকো পাইছোঁ গতিকে সেই যিমানখিনি সেইখিনি লেভেলৰ ছিংগাৰ্ছখিনি ন শিল্পীখিনি তেখেতসকলৰ গীত গাই মানে গীত শুনি গীত শিকি আমি ডাঙৰ হৈছোঁ কিন্তু এতিয়া আমি অনুষ্ঠানত তেখেতসকলৰ গীত আমি অনুষ্ঠান কিয় নাপাওঁ চাবলৈ নাপাওঁ সেইটো কিন্তু বৰ দুখজনক কথা অনুষ্ঠান চাবলৈ পোৱাটো দূৰৰ কথা আজি নতুন প্ৰজন্মই তেওঁলোকক হয়তো চিনিও নাপাব দীপেন বৰুৱাদেৱ তেওঁলোকৰ এটা সময়ত অসমৰ ধৰি লওক সংগীত জগতত তেওঁলোকে দপদপাই আছিলে জিতুল সোণোৱালৰ বা অলপ পিছৰ প্ৰজন্মলৈ যদিও আহিছে জিতুল সোণোৱালদেৱো কিন্তু এতিয়া তল পৰি গৈছে তেওঁলোকৰ জিতুল সোণোৱালেও এটা সময়ত অসমীয়া সংগীতক এটা বেলেগ পৰ্যায়লৈ লৈ আহিছিলে জুবিন গাৰ্গ অহাৰ আগমুহূৰ্তত মহেন্দ্ৰ হাজৰিকা আজি তেওঁলোক কিন্তু কোনোবাখিনিত হেৰাই গৈছে একেবাৰে এইখিনিত আপোনাৰ ৰাইজৰ মানে জনসাধাৰণৰ যিখিনি মানে চইচেছবিলাকৰ ওপৰতো কিন্তু আমাৰ ছিনিয়ৰ্ছখিনি অলপ গুৰুত্ব দিব লাগে মই সেইটোকে সুধিলোঁ আপোনাক যে ছিনিয়ৰ শিল্পীসকলে কি কৰিব ইয়াত এতিয়া জনসাধাৰণে সকলো এতিয়া নিৰ্ভৰ কৰিছে ৰাইজৰ ওপৰত হয়নে আজি ধৰি লওক আপুনি মঞ্চ এখনত কাৰোবাক উঠাই দিলে মঞ্চটো যেতিয়া চাউণ্ড ছিষ্টেম ভাল হয় দিনচাক বাজি যোৱাৰ লগে লগে মানুহে নাচি দিয়ে সেইখিনি সময়ত কোনে কি গাইছে ইমান সুৰ তাল লয় সেইবোৰ কথা আহিয়ে নপৰে গতিকে মানুহে সেই মিউজিকৰ তালতে নাচে কিন্তু যদি এনেকেই চলি থাকে সেইটো বহুৱালি পৰ্যায়লৈ গুচি নাযাবনে এটা সময়ত একেবাৰে আৰু এতিয়া আমাৰ অসমত মেইনলি চাওক যে কনচাৰ্ট নাই আমাৰ কনচাৰ্ট একেবাৰে কম আমাৰ সেই বিহু ছিজনটোত বিহুৰ অনুষ্ঠানখিনিয়ে আমাৰ সেইটোৱে ছিংগাৰ্ছখিনিৰ কাৰণে এটা প্লেটফৰ্ম ন চ' তেতিয়াই যদি আমি ছিনিয়ৰ্ছখিনিক এটা মানে আমি এটা মঞ্চ আমি নিদিওঁ এতিয়া কিন্তু আগতেতো সেই তেখেতসকলেতো মঞ্চত বিহু অনুষ্ঠানত কিমান দপদপাই আছিলে ইমান ভাল অনুষ্ঠান কৰিছিলে আৰু এটা কথা মই ক'ম কিছুমান বিহু অনুষ্ঠানত দেখা পাইছোঁ যে ছিনিয়ৰ্ছখিনিক হয়তো 1 ঘণ্টা সময় দিব মাজতে আপোনাৰ যদি মনত আছে এই বছৰে হ'ল নে যোৱা বছৰ হ'ল আপোনাৰ প্ৰতিমা পাণ্ডে বাইদেউৰ জীয়ৰী নেকি নে কোনোবা এগৰাকী শিল্পী এগৰাকী খুব মঞ্চত কিবা অপমানে কৰিছিল নে খুব কম সময় দিয়াৰ কাৰণে কিবা এটা কণ্ট্ৰভাৰ্চি হৈছিলে
এইটো ইমান শুনিছিলোঁ বেছি ভালকৈ মনত নাই বাৰু কথাটো গতিকে সেই বস্তুটো কিয় হ'বলৈ গৈ আছে এতিয়া আপুনি চাওক বিহু কমিটি এটাই যদি এটা ৰাতি সেই ছিনিয়ৰ শিল্পীখিনিৰ কাৰণে যদি ৰাখি দিয়ে আমাৰ কি মানুহে নাযাব নেকি অনুষ্ঠান নাচাব নেকি ভালেই পাব নিশ্চয়কৈ আমিতো ভাল পাম যিখিনিয়ে সংগীত ভাল পায় তেখেতসকলে ভাল লাগিলে তেখেতক 3টা গানে গাবলৈ দিয়ক হয় এটা সম্বৰ্ধনাও জনালে হয় মঞ্চ এখন দিলে আৰু যাতে আমাৰ নতুন প্ৰজন্মই তেওঁলোকক মনত ৰাখে চিনি পায় হয় যিসকলে নতুনকৈ উঠি আহিছে হয় সেই পৰিকল্পনাটো কিন্তু কমিটিবিলাকৰ দায়িত্ব আছে কিন্তু কৰাটো ন একদম এতিয়া আপোনাৰ আমাৰ যিখিনি পুৰণা শিল্পী ছিনিয়ৰ্ছখিনি তেখেতসকল দেখোন বেনাৰৰ চুক এটাত থাকিব আৰু যিখিনি আমাৰ এতিয়া যিহেতু চলি থাকে লাখটকীয়া ছিংগাৰ্ছ সেইটো বহুত বেছি হাইলাইট হৈ থাকিব সেইটো বস্তু খুব বেয়া হৈছে কিন্তু সেইটোৱে ডাঙৰ কথা মানে এনেকুৱা হৈছে এতিয়া আপোনাৰ ধৰি লওক কিছুমান ছিংগাৰে এতিয়া আচলতে দুখটো আপুনি কাক দিব ৰাইজকে দিবনে সৃষ্টিকাৰীসকলকে দিবনে মানে এনেকুৱা হৈছে ৰাইজে আজিকালি চইচবিলাক কিছুমানে সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে কিছুমান সস্তীয়া গীত সৃষ্টি কৰিছে আৰু আজিকালি এটা ভাল মাধ্যম আহিছে ৰিলছৰ মাধ্যম ৰিলছত হুকলাইন এটা আপোনাৰ পপুলাৰ কৰি দিয়াৰ লগে লগে সকলোৱে ৰিলছ বনায় সকলোৰে মুখে মুখে সেই গানটো বাজি গ'ল আৰু সেইটো জনপ্ৰিয় কৰিবলৈ হ'লে গীতটো আপুনি যিমান টুলুঙাকৈ বা যিমান পাতলকৈ লিখে সিমানে ৰিলছ বনাবলৈ সুবিধা হয় আৰু তেনেকুৱা গীতবিলাক ৰাইজে আদৰি লয় নিশ্চয় সেইটোৰ কাৰণে আপুনি কাক দুখিব এতিয়া সেই শিল্পী বুলিয়ে কৈছোঁ বাৰু মই তেওঁলোকে বাধ্যত পৰি এনেকুৱা সৃষ্টি কৰিছে নে এইটো আচলতে দুখ দুয়োটা ছাইডৰে এটা ফালে মানে এটা তাল নাবাজে ন তেনেকুৱা চ' আপুনি এইটো ট্ৰেণ্ডটো আনিছে কাৰণে ৰাইজে লৈ আহিছে মাজততো আপোনাৰ শংকু ৰাজকোঁৱৰৰ কথা মই উল্লেখ কৰিম ইয়াতে চ' তেওঁৰ সৃষ্টিবিলাক খুব ভাল খুব মানে ইণ্টেলেকচুৱেল চ' তেনেকুৱা সৃষ্টিবিলাক আছে হেৰাই যোৱা নাই মই সেইটোও কোৱা নাই কিন্তু সেই ট্ৰেণ্ডটো বৰ বেছি দিনো নাথাকে কিন্তু তাৰ মাজতে এনেকুৱা চানা টাইপ যিটো কয় মানুহে চানা টাইপ গীত আহিব আৰু বিহু মঞ্চৰ কাৰণে এই বস্তুটো বেছি প্ৰিফাৰেবল চানা টাইপটো আপোনাৰ সেই আপুনি কোৱাৰ নিচিনা 2টা লাইন আনকি আপোনাৰ এতিয়া যিটো গান লিখিব বা মিউজিক ডিৰেক্টৰ হওক কম্প'জাৰ হওক গোটেইখিনিয়ে সুধিব হুক লাইনটো কেনেকুৱা দিম হুক লাইনটো কিয় আগতেতো হুক লাইনৰ কথাই নাছিলে ন কথাই নাছিলে আপুনি এতিয়া হুক লাইন বুলি কোৱাৰ লগে লগে সেই হুক লাইনটোৱে শুনিব সেইটোৱে কেটচি সেই 1-2টা লাইন বাকী গানটো কোনেও নুশুনে এতিয়া ময়ো ধৰি লওক কম পৰিমাণে গীত লিখোঁ এতিয়া মই যেতিয়া গীত লিখোঁ মানে মোক ধৰি লওক কিছুমানে লিখিব দিয়ে হুক লাইনৰ কথাটো কয় মইতো প্ৰথম যেতিয়া গীত লিখিবলৈ আৰম্ভ কৰিছোঁ মইতো হুক লাইন কি কয় মই চিনি পোৱা নাছিলোঁ সঁচা ক'ব গ'লে আগৰ গীতবিলাক শুনি আমি ডাঙৰ হোৱা মানুহ এতিয়া হুক লাইন কি হুক লাইন কৈছে হুক লাইনটো পাঞ্চি হ'ব লাগিব এনেকুৱা ধৰণৰ মানে মন্তব্য আহে গতিকে সেই হুক লাইনে মানে অসমীয়া গানবিলাকক বেলেগ ফালে লৈ গুচি গৈছে কিন্তু একদম আগৰ গানবিলাকতো আপোনাৰ গোটেই গানটো দেখোন 4-5বাৰমান শুনিলেও আমাৰ আমনি নালাগে 4-5বাৰ নালাগে দিনটো শুনি থাকিব পাৰি এতিয়া আপোনাৰ সেই হুক লাইনটো সেই 2টা লাইনে কিন্তু তাৰ পিছত কোনটো গান কোনে গাইছে গানটোৰ পিছৰখিনি কি হয় কোনেও নাজানে নুশুনেই মানে এতিয়া বহুত গান পপুলাৰ হৈ যায় পপুলাৰ বুলিয়ে ক'ব লাগিব মানুহৰ মুখে মুখে যদি আহি যায় কিন্তু গানটো গাইছে কোনে সেইটোৱে সেই 2টা লাইনে কিন্তু মানুহৰ মুখে মুখে এই ক্ষেত্ৰত আপোনাৰ আমাৰ গান লিখা আমাৰ শিল্পীবিলাক কম্প'জাৰবিলাক তেওঁলোকো অলপ দায়িত্বশীল হোৱা উচিত আচলতে কি হয় এইখিনিতে 2টা কথা আহি পৰিছে এটা হ'ল আপুনি ক'লে অলপ আগতে সৃষ্টিকৰ্তাসকলেও সেইটো গুৰুত্ব দিব লাগিব যদি তেনেকুৱা সৃষ্টিয়ে কৰি থাকে মানুহে সেইটো সৃষ্টিকে ল'ব এতিয়া যদিও মছলা গান চলি আছে কিন্তু তাৰ বিপৰীতে আপুনি যোৱা বছৰ যদি মন কৰে আচুৰ্য বৰপাত্ৰৰ এটা গীত বগেনভেলিয়া কিন্তু বিহু মঞ্চত কিন্তু বগেনভেলিয়াহে দপদপাই আছিলে হয়নে সেইটোতো কোনো দিনচাক গান নহয় সেইটো কোনো নাচিবলগীয়া গান নহয় কিন্তু মানুহে বগেনভেলিয়া হয়তো 2-3বাৰ আচুৰ্য বৰপাত্ৰই মঞ্চত গাবলগীয়া হৈছিলে ৰাইজৰ অনুৰোধত গতিকে সেইটো ভাল গান গতিকে মানুহে সৃষ্টিবিলাক ভাল সৃষ্টিবিলাকক এতিয়া আদৰি লৈছে এতিয়া আপোনাৰ কেইটামান ছিংগাৰ্ছৰ নাম ল'বই লাগিব মই যেনেকৈ শংকু ৰাজকোঁৱৰ তেখেতৰ বা আপোনাৰ সান্নিধ্য ভূঞা প্ৰবীণ বৰা তেনেকুৱা আনকি আপোনাৰ দীপলিনা ডেকাৰ চুই দিয়া না গানটো কোনো ধৰণৰ চানা টাইপ গীত নহয় খুব মানে গহীন নহয়নে
সেই গীতটোতো মানুহে মানুহে আঁকোৱালি লৈছে মানুহে আঁকোৱালি লৈছে, লগতে মানুহে ষ্টেজত ডিমাণ্ডো কৰে। ডিমাণ্ড কৰে গাবলৈ 2-3 বাৰ। চ' সেই আমি সেইখিনি অলপ গুৰুত্ব দিয়া উচিত। কিছুমান মানে সেই মছলা আচলতে সেইটোৱে যিটো ক্ষণস্থায়ী কিছুমান গীত যদিও মানে আজি দুদিন ৰাইজৰ মাজত চলিছে, কিন্তু সেইটো তাৰ স্থায়িত্ব যথেষ্ট কম নিশ্চয়। কিন্তু যিবিলাক তত্ত্বগধুৰ গীত সেইবিলাক আজীৱন জীয়াই থাকিব, আৰু সেই শিল্পীজনৰ মৰ্যাদাটো তেতিয়ালৈকে জীয়াই থাকিব যেতিয়ালৈকে তেওঁ গীতটো জীয়াই থাকে। গতিকে সৃষ্টি কৰাসকলে এইটো ক্ষেত্ৰত ধ্যান দিয়া উচিত। কেৱল হুক লাইন ষ্ট্ৰং কৰি ৰিলছত ভাইৰেল কৰি গীত জনপ্ৰিয় কৰিলে নহ'ব। আচলতে সংগীত বস্তুটো তেনেকুৱা নহয়তো। আৰু সংগীত আপোনাৰ নিশিকাকৈ, আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ, এতিয়া হয়তো বহুতে এটা প্ৰসংগ উলিয়াব যে জুবিন দাই কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাছিল। কিন্তু জুবিন দা বাই বৰ্ণ, জুবিন দা একদম ইনবৰ্ণ, জুবিন দাৰ মিউজিকটো আছিলে। জুবিন দাৰ তেওঁ সংগীতৰ কাৰণেই তেওঁ জন্ম তেওঁ পাইছিলে। সংগীতৰ কাৰণে জন্ম হৈছিলে, সেইটোৱে মানে আৰু তেওঁ কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাছিলে যদিও তেওঁ কিন্তু সংগীতক যথেষ্ট অধ্যয়নো কৰি আছিলে। বহুত অধ্যয়ন কৰিছিল। আপুনি জুবিন দাৰ সমান অধ্যয়ন কৰা সংগীতত হয়তো মানে অসমটো দূৰৰে পৃথিৱীতে খুব কম ওলাব। খুব কম ওলাব। এ.আৰ. ৰেহমানহঁতৰ পূৰা ছেম লেভেলৰ, মই সেইটোৱে ক'ম। মানে হয়তো বেছিয়ে হ'ব আছে। কাৰণ আপুনি জুবিন দাক যাৰ বিষয়ে সুধি দিয়ে ৱৰ্ল্ডৰ, তেওঁ কৈ দিব। তেওঁ হয়তো গীত ৱৰ্ল্ডৰ কোনো ছিংগাৰৰ হয়তো গীত নুশুনাকৈ তেওঁ থকা নাছিল। আৰু তেওঁ আপোনাৰ তেওঁ বব মাৰ্লিহঁতৰ গীত শুনিছিল, পিংক ফ্লয়ড, বব মাৰ্লি, সেইবিলাক মানুহক তেওঁ সেইবিলাক গীত ফ'ল' কৰিছিলে তেওঁ। গতিকে আপুনি কেনেকৈ ক'ব তেওঁ আনুষ্ঠানিক শিক্ষা লোৱা নাই, নহয়নে? এতিয়া সেই জুবিনদাৰ কথাটো উলিয়ালে, আমি জুবিনদাৰ বাকী কথাবিলাকলৈ ইমান নাযাওঁ, যথেষ্ট সেইটো বিষয়ে যথেষ্ট আলোচনা হৈ গৈছে। কিন্তু এটা কথা আলোচনা কৰিব লাগিব, জুবিনদাৰ যিখিনি সেই আপুনি এতিয়া আমি যিখিনি কথা উল্লেখ কৰিলোঁ, জুবিনদাই যিদৰে অধ্যয়ন কৰিছিলে সংগীতক, তেওঁ সংগীতক এক্সপেৰিমেণ্ট কৰিছিলে, বহুত ডিপলি সোমাই গৈছিলে, প্ৰতিটো ক্ষেত্ৰত তেওঁ সংগীতক বিভিন্ন ধৰণে চাইছিলে, অধ্যয়ন কৰিছিলে, বিভিন্ন বাহিৰৰ শিল্পীৰ পৰা আদি কৰি চবকে অধ্যয়ন কৰি মেলি তেওঁ সংগীতক এটা বেলেগ এটা পৰ্যায়লৈ লৈ গৈছিলে। আৰু তেওঁ হয়তো যেতিয়ালৈকে তেখেত আছিলে তেতিয়ালৈকে হয়তো তেখেতে সংগীতক অধ্যয়নেই কৰি আছিলে। কিন্তু এতিয়া নতুন প্ৰজন্মৰ একাংশক আমি দেখিবলৈ পাইছোঁ জুবিনদাৰ গীতসমূহ গাবলৈ চেষ্টা কৰি জুবিনদাৰ দৰে হ'বলৈ চেষ্টা কৰিছে। কেৱল জুবিনদাৰ গীতসমূহ জুবিনদাৰ দৰে গাবলৈ পাৰিলেই জুবিনদাৰ দৰে এজন শিল্পী হ'ব পাৰিবনে? প্ৰথম কথা, গাবতো কেতিয়াও নোৱাৰে। সেইটো মানে আমাৰতো এইটো জন্মত নহ'ব, বহুতে সেইটো ফ'ল' কৰিছে। সেইটোৱে। কিন্তু তেওঁৰ নিচিনা সেই ব্যক্তিত্বটো সেইটো আমি ঢুকি পাবলৈ এইটো জনম নহয় 7টা জনম গুচি যাব। সেইটো মানে এইটো ঈশ্বৰ পুত্ৰ বুলি এনেই মানুহে নকয় ন। গতিকে বহুত অধ্যয়ন লাগিব। মানে আপোনাৰ কি ক'ম আৰু, সেইটো মানে সেই ব্যক্তিত্বটো আলোচনা কৰিবলৈও ভয় লাগে। মানে এনেকুৱা এটা ব্যক্তিত্ব, যদিও বহুত ওচৰৰ পৰা পাইছোঁ, কিন্তু সেই মানুহজন ভগৱানতকৈ কম নাছিলে। হয়, এতিয়া ধৰি লওক এনেকুৱা হৈছে, এতিয়া আৰু এটা কথা পাতিব লাগিব, যিদৰে আপোনাৰ ভাল শিল্পীসকল মঞ্চৰ পৰা বঞ্চিত হৈছে। কাৰণ আজিৰ দিনততো শিল্পীসকলৰ মাননি বুলিবলৈ বা আৰ্থিক উপাৰ্জন বুলিবলৈ হ'লে মঞ্চখনেই, বাকীটো উপাৰ্জনৰ পথ প্ৰায় নাইকিয়া হোৱাৰ দৰে হৈছে। গতিকে সেই মঞ্চখন নাপালেতো এগৰাকী কণ্ঠশিল্পী আজিৰ দিনত জীয়াই থকাটো বহুত জটিল হৈ পৰিছে ন। তেনেস্থলত এতিয়া ধৰি লওক যিবিলাকে সস্তীয়া জনপ্ৰিয়তা লাভ কৰিছে, দুদিনতে এটা গীত জনপ্ৰিয় কৰি দিছে, তেওঁলোকে যদি দেখাটো অলপ ধুনীয়া, মঞ্চ অনুষ্ঠানখন তেওঁলোকে বেছিকৈ পাইছে। কিন্তু তাৰ বিপৰীতে ধৰি লওক আজি আমাৰ যিসকল কালজয়ী শিল্পী তেওঁলোক পিছ পৰি ৰৈছে, লগতে নতুন প্ৰজন্মৰো যিসকল প্ৰতিভাধৰ, যিসকলে প্ৰকৃত সংগীত সৃষ্টি কৰি আছে, তেওঁলোকো পিছ পৰি ৰৈছে। এতিয়া সংগীতততো ধৰি লওক আপোনাৰ কোনো দেখনীয়াৰ বা ধুনীয়া হ'ব লাগিব বুলিতো কোনো কথা নাই, সৃষ্টিটোহে ধুনীয়া হ'ব লাগে। কিন্তু বহুত ভাল সৃষ্টিও আজি তল পৰি ৰৈছে। হয়তো উপযুক্ত প্ৰচাৰো হ'ব পাৰে বা বিভিন্ন কাৰণত হয়তো তল পৰি ৰৈছে, বা কোনোবাই পাইছে যদিও তেওঁলোকক আমি আগস্থানটো দিবলৈ আমি হয়তো অস্বীকাৰ কৰিছোঁ। হয়তো তেখেত দেখিবলৈ অকণমান বেয়াও হ'ব পাৰে। কিন্তু সংগীতে জানো সেই ধুনীয়া বেয়া কিবা বিচাৰ কৰে জানো? এই ক্ষেত্ৰত আপোনাৰ মানুহৰ মেণ্টেলিটিৰ ওপৰত ক'বই লাগিব নিশ্চয়কৈ। আপুনি কোনটো পাৰচেপশ্যনত চাইছে, আপোনাৰ কাৰণে ধুনীয়াটো কেনেকৈ মেটাৰ কৰে, নহয়নে? এতিয়া
মই ইয়াতে বহি আছোঁ, মোৰ কথাখিনি যদি ধুনীয়া, মই যদি দেখিবলৈ বহুত বেছি কলা হওঁ, মোৰ যদি কণ্ঠ ধুনীয়া, সেইটো আপোনাৰ কাৰণে সেইটো মই ধুনীয়া হ'ম। সেই বস্তুটো মানে আমাৰ যিখিনি লেজেণ্ডেৰী ছিংগাৰ্ছ আছিলে, এতিয়া লতা মংগেশকাৰ হওক, ঊষা উথুপ হওক, সেইবিলাকতো ইমান মানে ধুনীয়া ক্ষেত্ৰত মই ধুনীয়া শব্দটো মই ব্যৱহাৰ নকৰোঁ। মই ধুনীয়া শব্দটো এইটো কাৰণে হয়, আনিলোঁ, নিশ্চয়কৈ যিটো আপোনাৰ চলি যিহেতু আছে। মানে যি হয়। চলি আছে, যিহেতু অকণমান দেখাত চকমকীয়া হ'লেই মানে তেওঁলোকক আগস্থানখন দিয়া হৈছে, মই সেইকাৰণে ধুনীয়া নিশ্চয়কৈ শব্দটো আনিছোঁ। মানুহ সকলো চব ধুনীয়া, চোৱাৰ দৃষ্টিভংগীটো আপুনি হয়, যিটো ক'লে, চোৱাৰ দৃষ্টিভংগী দৃষ্টিভংগীৰ ওপৰত বহুতখিনি মেটাৰ কৰে। গতিকে যেতিয়া লতা মংগেশকাৰ ভইচটো আমি শুনো, তেওঁক আমি ইমেজিনেশ্যনত আহি যায় ন, তেওঁৰ ফেচটো। আমি তেওঁ যে এনেকৈ পূৰা ধুনীয়াকৈ স্মাইল কৰি গাব, বা তেওঁ যেন আমাক গোটেই ৰাইজৰ এট্ৰেকশ্যনৰ কাৰণে একদম ধুনীয়াকৈ নাচি বাগি গাব লাগিব, সেইটোতো কথাই নাহে। ঊষা উথুপ মেম হওক, নহয়নে, সেই লেজেণ্ডেৰী ছিংগাৰ্ছখিনি। এতিয়া মই বেলেগলৈ নাযাওঁ, আমাৰ অসমৰ যিখিনি, আমাৰ এতিয়া আপোনাৰ মঞ্জুস্না মহন্ত বাইদেউ, অঁ এতিয়া অনিমা চৌধুৰী বাইদেউ, অনিন্দিতা পাল বা, তৰালী শৰ্মা বা তৰালী শৰ্মা বাইদেউ যেতিয়া মঞ্চতে হওক বা তেওঁ যেতিয়া গাবলৈ আৰম্ভ কৰে, তেওঁ দেখোন এটা শব্দ মুখেদি উচ্চাৰণ কৰাৰ লগে লগে ধুনীয়া দেখোঁ। তৰালী শৰ্মা বাৰ মঞ্চ মই চাই মইতো অভিভূত হৈ গৈছিলোঁ। ইমান ষ্টেণ্ডাৰ্ড লেভেলৰ মানে অনুষ্ঠান কৰে তেখেতসকলেতো সেই নাচি বাগি একো নকৰে। তেওঁলোকে সংগীতৰ সৈতে খেলে। তেওঁলোকে মঞ্চত এইটো মানে কোনটো পিছত মানে কোনটো কাজ দিব লাগিব, কোনটো সুৰত কেনেকৈ খেলিব লাগিব, সেইবোৰে আচৰিত মানে ইমান ধুনীয়া অনুষ্ঠান কৰে মানে। মই এবাৰ তৰালী শৰ্মাৰ বাৰ অনুষ্ঠান এটা চাইছিলোঁ, মইতো আচৰিত, ইমান ধুনীয়া অনুষ্ঠান মানে একদম ইণ্টাৰনেশ্যনেল লেভেলত যেনেদৰে কৰে আৰ্টিষ্টবিলাকে যে অনুষ্ঠানবিলাক, কিন্তু কোনো হৈ হাল্লা নাই, কিন্তু মিউজিকৰ লগত যিটো খেল মানে বা এতিয়া সেইটো লেভেলৰ ছিংগাৰ্ছখিনিৰ জুবলিবাৰ মঞ্চ অনুষ্ঠানখিনি তেওঁ দেখোন ইমান ধুনীয়াকৈ মানে গোটেইখিনি মানে মেইনটেইন কৰি গাই শুনি মানে ইমান ভাল লাগে, অনুষ্ঠানবিলাক চাই ইমান ভাল লাগে। তেওঁলোকৰতো কোনো ধৰণৰ এনেকুৱা মেকআপ কৰিব লাগিব, ড্ৰেছ পাতি। এতিয়া আমাৰ বেলেগৰ কথা নকওঁ, আমাৰ এতিয়া এনেকুৱা হৈ গৈছে, বিহু অনুষ্ঠান কৰিবলৈ হ'লে আগদিনাৰ পৰা ভাবি থকা যায়, এইটো ড্ৰেছত ভাল লাগিব জানো, মেকআপ কৰিব লাগিব, কিবা কৰিব, ৰাইজে ভাল দেখিব লাগিব, তেতিয়াহে পিছৰ অনুষ্ঠান এখনত মাতিব। এতিয়া যিহেতু ৰাইজে তেনেকৈ বিচাৰে, আমাৰো তেনেকুৱা হৈ গৈছে, বেলেগক কি ক'ম। কিন্তু সেই শিল্পীসকলৰ সেইটো মেণ্টেলিটি নাই। কিন্তু নাই, এতিয়া মেকআপ আৰ্টিষ্ট লগত ঘূৰি ফুৰিব, সেইটোৱে, মেকআপ নোহোৱাকৈ নহয়ে। আৰু লগতে আৰু এটা ইণ্টাৰেষ্টিং কথা হৈছে, এতিয়া কোনোবাই বেয়া পালেও উপায় নাই আৰু ক'ব লাগিব, কথাবোৰ ওলাইছে যেতিয়া, কিছুমানে মঞ্চত গীতেই গাইছে নে গীত গাবলৈকে গৈছে নে নাচিবলৈকে গৈছে ধৰিবই নোৱাৰি মানে। হয়নে? সেইটোৱে একদম মানে যি হৈছে বেয়া হৈ আহিছে। সংগীত জগতৰ এনেকৈ শ্ৰাদ্ধ হ'ব দিব নালাগে, কাৰণ অসমৰ সংগীত বহুত চহকী। আৰু আমাৰ ফ'ক কালচাৰটো ইমানেই ৰিচ, বহুত ভাৰ্চেটাইল, নহয়নে, কিমান ৰিচ। আৰু বিশেষকৈ এতিয়া জুবিন দাই ইমান কালজয়ী গীত দি থৈ গৈছে, ভূপেন হাজৰিকাদেৱে ইমান কালজয়ী গীত দি থৈ গৈছে, এতিয়া সেইখিনি ধৰি ৰাখিবৰ কাৰণে কিন্তু নতুন প্ৰজন্মৰ শিল্পীসকলে বহুত গুৰুত্ব দিব লাগিব। তেনেস্থলত কিন্তু অতি কম সংখ্যকেহে সেইটো কিন্তু মেইনটেইন কৰিছে। মই ইয়াতে আৰু এটা কথা উল্লেখ কৰিম, আমাৰ যিখিনি লোকসংগীতৰ মানে শিল্পীবিলাক, এই যে আপোনাৰ ওজাপালি হওক, টোকাৰী গীত হওক, দেহ বিচাৰৰ গীত, এনেকুৱা, চ' সেই শিল্পীবিলাকক মই এইটো বিষয়ত মানে আজি হয়তো 3-4 বছৰমানৰ পৰা কৈও আহিছোঁ, লিখিও আহিছোঁ, মানে সেই শিল্পীসকলক এটা প্লেটফৰ্ম দিয়াৰ বহুত দৰকাৰ। আচলতে সেই ৰুটছখিনি আমি কেতিয়াও পাহৰিব নালাগে। সেই শিল্পীখিনিক মানে একজেক্টলি সন্মানটো দিছিলে জুবিন দাই। আপুনি যদি চাই 90s যিখিনি জুবিন দাৰ গীত, তাতে 50% গীততে ফ'ক টাচ থাকিবই। কাৰ্বি হওক, মিচিং হওক, আপোনাৰ এই মায়া ধৰাত, গুণগুণ, সকলোতে কিবা নহয় কিবা এটা ফ'ক টাচ থাকে। তেওঁ কিন্তু সাংঘাতিক এটা প্লেটফৰ্মো দিছিল, সন্মানো দিছিলে।
কিন্তু সেই শিল্পীসকলক যদি আমি এটা প্লেটফৰ্ম দিব পাৰোঁ সেইটো মানে মোৰ খুব মন যায়, মোৰ খুব ইচ্ছা মানে এইটো। হয়, সেইটো হয়। তেনেকুৱা বহুত শিল্পী অসমৰ চুকে কোণে সিঁচৰিত হৈ আছে। কিন্তু এই ক্ষেত্ৰত এটা কথা কওঁ মই, আমাৰ চৰকাৰেও যথেষ্ট কৰিবলগীয়া আছে। আমাৰ যিহেতু এটা সাংস্কৃতিক বিভাগ আছে ন, কিছুমান ধৰি লওক শিল্পী এতিয়া গোটেই জীৱনটো এনেকুৱা সৃষ্টি কৰিয়ে জীৱনটো পাৰ কৰি দিলে, কিন্তু আজি তেওঁলোকক ধৰি লোৱা ৰাইজে পাহৰি গৈছে, নতুন প্ৰজন্মই তো চিনিয়ে নাপায় বহুতে। তেওঁলোকক যদি এটা যথোচিত সন্মানৰ ব্যৱস্থা ৰাখে, নিশ্চয় তেওঁলোক উপকৃত হ'ব। হয়তো আজি তেনেকুৱা বহুত শিল্পী আছে যি এতিয়া যথেষ্ট আৰ্থিক অনাটনত ভুগিবলগীয়া হৈছে, বহুত আছে। গতিকে সেইটো ক্ষেত্ৰত আমাৰ যে নতুনকৈ চৰকাৰ আহিছে, আমি অনুৰোধ কৰিব পাৰোঁ, আমি তাৰ বাহিৰে একো কৰিব নোৱাৰোঁ। যদি আমাৰ সাংস্কৃতিক বিভাগ এটা আছে যেতিয়া, যদি তেওঁলোকে অলপ গুৰুত্ব দিয়ে, তেনেকুৱা শিল্পীবিলাকক বাছি যদি এটা যথোচিত সন্মান যদি দিব পাৰে বা আৰ্থিক সাহাৰ্য হ'লেও যদি প্ৰদান কৰিব পাৰে, হয়তো কিছুমান আঁচনি আছে তেনেকুৱা, আছে। গতিকে এই ক্ষেত্ৰত আচলতে কৰিবলগীয়া বহুত আছে, আৰু যিখিনি কৰিছে সেইখিনি আচলতে বহুত কম হৈছে আৰু কৰিবলগীয়া আছে। আমাৰ এতিয়া আপোনাৰ আমাৰ নামনি অসমৰ ফালে যিটো আপোনাৰ এইটো থিয় নাম, তাৰোপৰি আপোনাৰ নাগাৰা নাম, সেই শিল্পীখিনিক এতিয়া আমাৰ ঢুকালে যে ৰামেশ্বৰ পাঠক, সেই ফেমিলি মানে আৰ্থিক সাহাৰ্য বহুত দিছে। কিন্তু মই এইটো কোৱা নাই যে মৃত্যুৰ পিছত নহয়। এতিয়া যিখিনি শিল্পী আছে তেখেতসকলে পৰ্যাপ্ত পৰিমাণে কিন্তু হয়তো মানে আমাৰ যিখিনি ছিংগাৰ্ছ আছে তাহাঁততকৈ সন্মান বেছিহে পাব লাগে। কাৰণ সেই ৰুটছখিনি যদি নাথাকিলে হয় আমি আজি ছিংগাৰ্ছ নহ'লোঁ হয়, কাৰণ তেওঁলোকে এটা ভেটি অলৰেডি বনাই থৈ গৈছে। এতিয়া সেই ভেটিটোৰ পৰা জাষ্ট কিঞ্চিত মানে অকণ লৈহে আমি গান গাই আছোঁ। আমাৰ নিজস্ব একো নাইতো। সেইটোৱে আধুনিক গীত, সেই আপোনাৰ বনগীত হওক বা তেনেকুৱা সেই গীতবিলাকৰ পৰাইতো আহিছে। হয়, সেই সংগীতৰ সেই ভেটিটো তেওঁলোকে বনাই থৈ গ'ল কাৰণে আজি অসমীয়া সংগীত চহকী। এতিয়া বনগীতৰ কথা যিহেতু উলিয়াইছা, বনগীতৰ ধাৰাটো প্ৰায় হেৰাই গৈছিলে, কিন্তু জুবিন দাই পুনৰ বনগীতক, তুমি যিদৰে ক'লা, আপুনি যিদৰে ক'লে, জুবিন দাই পুনৰ বনগীতক আকৌ উলিয়াই আনিলে। আকৌ বনগীতে হয়তো যিসকলে বনগীত জনা নাছিলে তেওঁলোকে গম পালে যে বনগীত এনেকুৱা, আৰু ইমান সুৰীয়া বনগীতবিলাক শুনিলে আমনি নালাগে কেতিয়াও। তেনেকুৱা মানে জুবিন দাই আপোনাৰ সংগীতৰ মানে এনেকুৱা এটা ছেক্টৰ নাছিল য'ত মানে তেওঁ যোৱা নাই, য'ত টাচ কৰা নাই, যোনটো তেওঁ গোৱা নাই। আচলতে গোটেইখিনিয়ে গাই থৈ গ'ল ন। হয়, যথেষ্ট চিন্তা কৰিবলগীয়া কথা এইবিলাক, আৰু আমি এইবিলাক কথা পাতি আমি আলোচনা কৰি আমি একো কৰিব নোৱাৰোঁ। ইয়াত চবৰে ভূমিকা লাগিব। ইয়াত কেৱল শিল্পীসকলৰ ভূমিকা বুলিয়ে নহয়, শিল্পীসকলে এটাই গুৰুত্ব দিব লাগিব যে ধাৰাটো, যে কেনেকৈ ভাল সৃষ্টি কৰিব পাৰি, ভাল সৃষ্টি। আৰু এনেকুৱা নহয় যে অসমীয়া দৰ্শকে ভাল গীত নুশুনে, ভাল গীত শুনে, কিন্তু আমি কি দিছোঁ মাৰ্কেটত সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। মই আৰু এটা কথা উল্লেখ কৰিম ইয়াতে, আজি 3-4 বছৰমান আগত গীতাঞ্জলি দাস তেওঁৰ এটা লোকগীত, এটা গোৱালপৰীয়া লোকগীত খুব বেছি জনপ্ৰিয় হৈছিলে, আপোনাৰ হৰিবল গানটো ন। চ' তাত মানুহে কণ্ট্ৰভাৰ্চিও কৰিছিলে যে বিতৰ্কিত কৰিছে। কিন্তু এতিয়া এটা কথা চাওক, সেই গোৱালপৰীয়া লোকগীতবিলাক কিমান চহকী, কিমান ভাল লাগে শুনি। প্ৰতিমা পাণ্ডে বাইদেউৰ সেই গীতবিলাক আমি মঞ্চত আমি গাব লাগে আচলতে। হয়তো বহুত ছিংগাৰ্ছে গোৱা দেখিছোঁ। আৰু মই কণ্ট্ৰভাৰ্চি কথাটো কৈছোঁ যে এই গীতবোৰ মানুহেতো আঁকোৱালিও লৈছে। হয়তো যদি 10% মানুহে কণ্ট্ৰভাৰ্চি কৰিছে, 90% মানুহে আঁকোৱালি লৈছে। হয়তো সেই টাৰ্ণিং পইণ্টে আছিলে তেখেতৰ কাৰণে চাগে সেই গীতটো, নহয়নে? গতিকে এতিয়াৰ মই ছিংগাৰ্ছখিনিক কৈছোঁ, যে নিউকামাৰ্ছখিনিকো কৈছোঁ যে আপোনালোকে সেই গীতবোৰ এতিয়া যদি ৰিমেক কৰি বা নতুন ধৰণে তেওঁলোকে ফিউজন কৰি হওক বা নতুনকৈ অলপ কেটচি কৰি শুনিবলৈ আঁকোৱালি ল'ব পৰাকৈ, তেনেকুৱাতো আমি কৰিব পাৰি। ভাল হ'ব, এইটো সেইটোৱে কৰিব লাগে এইবিলাক। আৰু লগতে যিহেতু কণ্ট্ৰভাৰ্চি কথা এটা আহিছিলে, মই আৰু এটা কথা জানিব বিচাৰিম। আজিকালি ধৰি লওক এনেকুৱা হৈছে, এতিয়া এনেকুৱা এটা ট্ৰেণ্ড আহিছে, কণ্ট্ৰভাৰ্চি নহ'লে যেন মানুহক কোনো চিনিয়ে নাপায়। কণ্ট্ৰভাৰ্চি এটা হ'লেহে, আজি যদি আমাৰ পডকাষ্টটোত
যদি আমি কণ্ট্ৰভাৰ্চিয়েল কিবা কথা পাতি দিওঁ হয়তো কাইলৈ আপোনাকো মানুহে খুব গালি পাৰিব মোকো গালি পাৰিব কিন্তু 10 দিন পিছত বা 2 মাহ পিছত হয়তো আপোনাক ক'ৰবাত লগ পালে মানুহে চেল্ফি ল'বলৈ আহিব বা মোকো চেল্ফি ল'বলৈ আহিব দাদা আপুনি নিশ্চয়কৈ এই বস্তু এনেকুৱা ট্ৰেণ্ড এটা আহি গৈছে ন একদম একদম এইটো কি ভাবে সেইটো কথা সেইটো হয় কিন্তু লাগে কিন্তু এইটো বস্তু লাগে কিন্তু আমাক খুব গালি পাৰিব দুদিনমান ইন আ পজিটিভ ৱে সেইটো বহুত দৰকাৰ মানে আপোনাৰ সমালোচনা হ'ব লাগে সঁচাকৈ হ'ব লাগে কিন্তু কণ্ট্ৰভাৰ্চিটো জানি বুজি নহয় আৰু এতিয়া এনেকুৱা হৈছে আপুনি ঠিক কৈছে মানে কণ্ট্ৰভাৰ্চি কৰোঁ বুলি কৰে মানুহে বহুতে কৰে ন বহুতে কৰোঁ বুলি কৰে সেইটো খুব আচলতে ফানি মোৰ আচৰিত লাগে এটা কথা মানুহে মানে দুদিনমান এনেকুৱাকৈ গালি পাৰে উদাহৰণ আছে বহুত উদাহৰণ আছে বহুত আছে মই নাম কৈ দিব পাৰিম নাম নকওঁ এতিয়া কিন্তু আজিৰ ডেটত মই দেখোঁ তেওঁলোকক মানে মানুহে বা তেওঁলোকৰ ভিডিঅ'ত ইমান ভিউজ বাপৰে এটা সময়ত মানুহে গালি পাৰি শান্তি পোৱা নাছিলে এইবিলাক মানুহক একজেক্টলি মই আপোনাৰ মোৰ মনত আছে কিবা শ্বুট এটাত মই নাম উল্লেখ নকৰোঁ মানে কৈছে যে এৰিক শ্বুট এটা কৰিব লাগিব খুব ট্ৰেণ্ডত আছে কণ্ট্ৰভাৰ্চি এইটো কোৱাৰ কাৰণে মোৰ মনত পৰি গ'ল একজেক্টলি সেইটো খুব হৈছে তেনেকুৱা হয় বহুত এতিয়া যিবিলাক কণ্ট্ৰভাৰ্চিত থাকে তেওঁলোকক আমুকক কাষ্টিং কৰ ট্ৰেণ্ডত আছে ফ'কাছত থাকিব লাগে ফ'কাছ লাগে মানে মানে শ্ব' অফৰ দুনিয়া এতিয়া যিটো মানে চৰ্চাত থাকে সেইটোৱে চেল হ'ব তাৰমানে লাগিলে সেইটো ফেচ ভেলু মানে চৰ্চা লাগে ফেচটো আপুনি দেখাই মানে এনি টাইম মানুহৰ মাইণ্ডত থাকিব লাগিব ভালেই কৰক বেয়াই কৰক এতিয়া আমি যিমান ভাল কথা নাপাতোঁ মই যদি আমাৰ মাজত আমি যিমানেই ভাল এতিয়া গুৰুত্বপূৰ্ণ কথা পাতি আছোঁ আমি এইখিনি মানুহৰ মাজলৈ যাবলগীয়া কথা এইখিনি মানে নাচায় কিন্তু আৰম্ভণিতে যদি মই খুব উভত এটা মাতি বা বেয়া শব্দ এটা কৈ যদি আৰম্ভ কৰোঁ তেতিয়া মানুহ ৰৈ দিব কিন্তু কি কৈছে মই যদি এতিয়া খুব বেয়া কথা কৈ যদি পডকাষ্টটো ষ্টাৰ্ট কৰি থাকোঁ মানুহে চাব চাই মোক খুব গালি পাৰিব মোক এইটো শ্বেয়াৰ কৰিব এইটো কোন ওলালে সেইটো কাৰণে শুনক এনেকুৱা হৈ গ'ল ন এইটো কোন ওলালে মোক গালি পাৰি শ্বেয়াৰ কৰিব কিন্তু মই যিটো ভাল মেছেজ দিবলৈ চেষ্টা কৰিম সেইটো নাচায়ো শ্বেয়াৰো নকৰে সেই বেয়াটো শ্বেয়াৰ কৰিব কিন্তু তেওঁলোকে এটা কথা বুজি নাপায় এই যে তলত যে কমেণ্ট দি গালি পাৰে তলত যে মই যিসকলে নাজানে তেওঁলোকক কৈছোঁ দেই আপোনালোকে যে এই বেয়া কণ্টেণ্টবিলাকত যে কমেণ্ট দি যে গালি পাৰে এটা কমেণ্ট দিলে কি হয় জানেনে তেওঁৰ ভিডিঅ'টোৰ ৰিচটো বাঢ়ি যায় আল্টিমেটলি তেখেতৰ ভিডিঅ'টো আকৌ ফেচবুকে ঠেলি দিয়ে নতুন যিসকলে দেখিবলৈ পোৱা নাছিলে তেওঁলোকেও দেখিবলৈ পায় আল্টিমেটলি সেই ক্ৰিয়েটৰজনৰ বেনিফিট হয় লাভ হয় গতিকে সেইকাৰণে ক্ৰিয়েটৰবিলাকে যিমানে বেয়া কমেণ্ট দিলেও হাঁহি থাকে তেওঁ কমেণ্ট চাই আৰু শ্বেয়াৰ যে কৰে সাধাৰণতে বেয়া কণ্টেণ্টবিলাকে শ্বেয়াৰ কৰে এইটো কোন জধামূৰ্খ খুব বেয়া একদম মা পাপ গালি দি পিনি ভিডিঅ'টো শ্বেয়াৰ কৰিব চবেই কৰে ভাল সচেতন মানুহেও কৰে আল্টিমেটলি কি কৰিলে তেওঁক প্ৰমোট কৰিলে হয়নে কণ চাই এনেকুৱা আপুনি কওক কোনটো এনেকুৱা আছে ভিডিঅ'ত মানুহে গালি পাৰি শ্বেয়াৰ কৰা এনেকুৱা বেয়া কিবা কণ্টেণ্ট বনোৱা মানুহ যে টোটেলি শেষ হৈ গ'ল তেওঁলোক বেছি পপুলাৰহে হ'ল আৰু সেইবিলাকৰ পিছত মানুহে চেল্ফি ল'বলৈ দৌৰি ফুৰে ভিডিঅ' এটা আপলোড হোৱাৰ লগে লগে হাজাৰ লাইকছ আহে কমেণ্টছ আহে বেছি ফেমাছ আৰু সেইবিলাকে কাম পায় বেছি ফেচ ভেলু এতিয়া আমি কোনফালে গৈ আছোঁ দুনিয়াখন কোনফালে গৈ আছে বুজি নাপাওঁ মানে শ্ব' অফ মুঠতে ফেচ ভেলু ৰাখিবই লাগিব এতিয়া বাধ্যত পৰি কিছুমান কণ্টেণ্ট ক্ৰিয়েটৰক আমি গালি পাৰোঁ কিন্তু বাধ্যত পৰি কিছুমানে কৰোঁ বুলি কৰে উপায় নাই আমাৰ দৰ্শকে এনেকুৱা ভালটো নাচায়েই সেইটোৱে এতিয়া আপুনি মানে যিমান গুৰুত্বপূৰ্ণ কথা কৈ থাকক সেইটো ইমান নুশুনিব সেইটো ভাল নাপাব ইমান খুব কম আছে দৰ্শক এনেকুৱা সচেতন দৰ্শক বহুত কম আছে কিন্তু অধিকাংশই মানে সেই বেয়াটোহে বিচাৰে মানে যিটো উভত মাত এষাৰ মাতি যদি আৰম্ভ কৰি দিওঁ মানুহ ৰৈ যাব স্ক্ৰল হৈ গ'লে ভুলতে স্ক্ৰল হৈ গ'লে আকৌ টানি আনিব আকৌ কিনো ক'লে চাওঁ বুলি আকৌ চাব আমিও কৰোঁ মানে শ্বেয়াৰ কৰি দিয়ে ন ৰিলছ শ্বেয়াৰ মানে এনেকুৱা হৈছে আমাৰ গোটেই থটছ প্ৰচেছটো মানে নেগেটিভিটিৰ প্ৰতি বেছি আকৰ্ষিত মানে এইটো ক্ষেত্ৰত মানে মানুহ এতিয়া আপুনি মোৰ নিজৰ কথাই কৈছোঁ এতিয়া আপোনাৰ কামৰ পৰা যেতিয়া হস্পিটেলৰ পৰা যাম চেম্বাৰৰ পৰা যাম ঘৰত যাম সেই
এই যেতিয়া কিবা ফানি টাইপ বা কিবা এটা ফটোৱা টাইপ বস্তু সেইটোৱে পটককৈ চকুত লাগিব নহয়নে সেইটো বস্তু যেনেকৈ আজিকালি টোপনি নাহিলে বোলে ৰিলচকে চাওঁ ৰিলচকে চাওঁ সেই কমেডি কিন্তু বহুত বেয়া কৰি আছে কিন্তু এতিয়া মানে কি হৈছে বস্তুটো মানুহৰ মনবিলাক ক্ষণস্থায়ী হৈ গৈছে মানে কি হৈছে আমি ডেইলি ধৰি স্ক্ৰল কৰি থাকোঁ নাই এই এটা বেলেগ কনচেপ্টৰ এটা কিবা এটা সোমালে ব্ৰেইনত আকৌ স্ক্ৰল কৰি দিয়াৰ লগে লগে আকৌ বেলেগ কনচেপ্ট এটা সোমালে আমি বহুত কুইক মুভমেণ্ট কৰি আছোঁ মানে মনটোক আমি বহুত ফাষ্ট মানে আমি চেঞ্জ কৰি আছোঁ মানে সেইটোৰ ফালত কি হয় আমাৰ মনৰ যিটো ষ্টেবিলিটি একদম কমি যায় মানে আৰু সেইকাৰণে মানুহবিলাক খুব কম মানে আজিকালি অস্থিৰতাত যে ভোগে বেছি হৈছে যে ডিজিটেল মাধ্যমৰ ষ্টেবিলিটি নাই যে ডিজিটেল মাধ্যমৰ যথেষ্ট প্ৰভাৱ আছে ইয়াত আচ্ছা আৰু এটা কথা পাতিম এইবিলাক কথা পাতি আছোঁ মানুহে ভাবো শুনে নুশুনে আমি যদি শুনিছা শ্বেয়াৰ কৰি দিব দেই ভাল কথাবোৰ শ্বেয়াৰ হ'ব লাগে মানে ভাল কথা বুলি নহয় আৰু যিবিলাক কথা মানে সমাজৰ কাৰণে এটা বাৰ্তা যায় সেইবিলাক কথা শ্বেয়াৰ হ'ব লাগে ভাল কথাৰ মানে দৰ্শক কমেই হওক কোৱালিটি হ'ব লাগে কোৱান্টিটি নালাগে আমাক সেইটোৱে এতিয়া মোক বহুতে কয় তই পডকাষ্টত আমুকক মাত মই কিন্তু সেইটো কৰা নাই এতিয়ালৈকে কাৰণ সেইটো ধৰি লওক ময়ো জানো মই আমুকক মাতি দিলে মোৰ একেদিনাই পডকাষ্ট ক'ৰবাৰ পাই যাবগৈ কিন্তু মই সেইটো নাই কৰা এটা মেছেজ চাওকচোন ভাল এটা ৱেট এতিয়া এনেকুৱা মই কিছুমান পাঠক মোৰ দৰ্শক পাইছোঁ যিসকলে মোক পাৰ্চনেলি মেছেজ কৰি মোক কৈছে তুমি যিটো ধাৰা ৰাখিছা সেইটো ধাৰাত গৈ থাকা সেইবিলাক ভাল মানুহ কিছুমানে সেই বস্তুটোৱে মোক এটা প্ৰেৰণা দিছে সেইকাৰণে মই সেই 2 নম্বৰী পন্থা লৈ মই মানে আৰু মানে আপোনাৰ ইজি গোয়িংটো বহুত লং লাষ্টিং নহয় সেইটোৱে যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ তথাপিও মাৰ্কেটিং বুলি এটা কথা থাকে আমাৰ যথেষ্ট খৰচা হয় এটা পডকাষ্ট কৰিলে গতিকে মাৰ্কেটিঙৰ কথা চিন্তা কৰি কেতিয়াবা হয়তো কৰিবলগীয়া হ'ব পাৰে উপায় নাই আৰু বাৰু ঠিক আছে এইবোৰ কথা কৈ দিছোঁ ডাইৰেক্ট নধৰিব যিমানখিনি পাৰোঁ চেষ্টা কৰিম মেইনটেইন কৰিবলৈ ঠিক আছে আৰু এটা কথা পাতিব লাগিব যিহেতু এতিয়া এনেই অসমীয়া সংগীত জগতৰ প্ৰতি ইমান শংকা আহি আছে বিপদ আহি আছে আমি পাতিলোঁ ইতিমধ্যে আকৌ এটা নতুন বিপদে দেখা দিছে সেইটো হৈছে আপোনাৰ AI এতিয়া AI আহি গৈছে AIৰ দ্বাৰা গীত বনাইছে AIৰ গীতে মানে খলকনি তুলি দিছে যথেষ্ট চৰ্চা হৈছে অসমত এতিয়া এটা গীত দেখিছোঁ সকলোৰে মুখে মানুহে কৈছে এইটো গীত গোটেই ৰাতিটো শুনি থাকোঁ এনেকুৱা মানুহ মই পাইছোঁ এই গীতটো লগাই লওঁ যিবিলাক মানুহে কোনো গীত নুশুনে কিন্তু সেইটো গীত হেনো গোটেই ৰাতিটো শুনি থাকে এনেকুৱা মানুহ মই পাইছোঁ শ্ৰোতা আৰু আটাইতকৈ ডাঙৰ কথা হৈছে জুবিন দা হেৰাই যোৱাৰ পিছত অসমত সংগীত জগতখন একেবাৰে শেষ হৈ গৈছিলে মানুহে একো গীতেই শুনিবলৈ মন কৰা নাছিলে কিন্তু শেহতীয়াকৈ এটা AI সৃষ্ট গীতে এনেকুৱা খলকনি তুলিছে যিটো গীত ওলোৱাৰ লগে লগে মানুহে জুবিন দাৰ প্ৰসংগ আনিবলগীয়া হৈছে যে জুবিন দাৰ পিছত কিন্তু এটা ভাল গীত শুনিছোঁ এইটোৱে বহুত ডাঙৰ এটা সংকেত কঢ়িয়াই আনিছে অনাগত সময়ৰ কাৰণে নিশ্চয়কৈ চ' AI বস্তুটো আচলতে সংগীতত বুলি নহয় মানে গোটেই প্ৰতিটো ক্ষেত্ৰতে চব ছেক্টৰতে পৃথিৱীতে প্ৰভাৱ পেলাইছে নপৰা নহয় আৰু আমি পজিটিভ নেগেটিভ দুটা ছাইডে চাব লাগিব এতিয়া আপুনি যিহেতু গানটো নদী মোৰ প্ৰথম ভাল পায় গানটো মই নিজে বহুতবাৰ শুনিছোঁ আনকি এতিয়াও শুনো মানে সেইটো ন চ' এতিয়া কথাটো হ'ল সেই ইমান ধুনীয়া সৃষ্টি এটা AI দিব পাৰিছে কিন্তু সেই ইন দ্য মিন টাইম আমাৰ মানুহেতো দিব পৰা নাই মানুহ বুলিয়ে কৈছোঁ মিউজিক ডিৰেক্টৰ হওক বা আমাৰ যিখিনি সংগীতকৰ্মী সেইটো টাইমত সেইটো বস্তু দিব পৰা নাই চ' মানুহে আঁকোৱালি লৈছে ভাল পাইছে সেইটো ইন আ গুড চেন্স সেইটোৱে কিন্তু AI বস্তুটো ইট মে ৰিডিউচ অৰিজিনেলিটি এণ্ড মানে হিউমেন ক্ৰিয়েটিভিটি সেইটোও হৈছে বহুতখিনি কমি যাব তাৰোপৰি আপোনাৰ কপিৰাইট ইছ্যু এতিয়া AI বস্তুটো এতিয়া কম্পিউটাৰত আমি ডাটা এণ্ট্ৰি কৰিছোঁ সেই ডাটাখিনি আমাক দিছে তাতো নিজৰ হেৰিটো নাই ন এইটো এটা লিভিং অৰ্গেনিজিম নহয় ন গতিকে AIটোতো তেনেকুৱা আমি তাতে ডাটা দিছোঁ আমাৰ ভইচ লৈছে আমাৰ ছিংগাৰ্ছৰ ভইচ লৈছে আমাৰ মিউজিক ডিৰেক্টৰৰ কামখিনি লৈছে তাৰপৰা মানে প্ৰচেছ কৰি আপোনাৰ সেইখিনি আমাক দিছে নহয়নে গতিকে আমি যদি সেইটো ভালকৈ ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া আমাৰ বহুত য়ং মিউজিক ডিৰেক্টৰ কিছুমানে AIত আপোনাৰ বিটছবিলাক লৈছে আপোনাৰ ভইচ এডিটিংবিলাক ধুনীয়াকৈ কৰিবলৈ শিকিছে আৰু কিছুমান আপোনাৰ
ল' বাজেটত হৈ যায় আপোনাৰ কিছুমান মেনুৱেলি বজোৱাতকৈ AI টুলছত বহুত ল' বাজেটত হৈ যায় চ' সেইটো এটা পজিটিভ ৱেও আছে নথকা নহয় কিন্তু যদি আপোনাৰ চব বস্তুৰে অতিমাত্ৰা বেছি যায় যদি এনেকাই যদি ধাৰা এটা চলি যায় আমি যদি সেই নদী মূৰৰ নিচিনা আৰু সৃষ্টি আহে আমাৰ যদি মানুহৰ যদি ক্ৰিয়েটিভিটি নাথাকে এয়াক যদি টক্কৰ দিব নোৱাৰে তেতিয়াহ'লেতো ডেফিনেটলি মানুহেতো ভালখিনিয়ে ল'ব অভিয়াছলি ন যিটোৱে আপোনাৰ মাইণ্ডত যিটো মানে ভাল পোৱাইছে যিটো আপুনি শুনি ভাল লাগিছে মনটো আপুনিতো সেইটোৱে শুনিব সেইটোৱে আচলতে কথাটো কি মই জানিব বিচাৰিছোঁ এটা কথা ধৰি লওক যিটো গীত AI ধৰি লওক AIত এটা গীত বনাবলৈ আপোনাৰ বৰ বেছি লিৰিক্সখিনি লিখি দিয়াৰ পিছত 5 ছেকেণ্ডমানো সময় নালাগে 5-10 ছেকেণ্ডত সৃষ্টি কৰি দিয়া এটা গীতে যেতিয়া ইমান মানুহৰ মাজত স্থান ল'ব পাৰিছে আমাৰ যিসকল সৃষ্টিকৰ্তা এতিয়া সংগীতৰ যিসকলে কাম কৰি আছে তেওঁলোক ক'ৰবাত বিফল হৈছে নেকি আজি যদি চাবলৈ যাওঁ এতিয়া বহুতে কৈছে জুবিন দাৰ হেৰাই যোৱাৰ পিছত মানুহে গীত শুনিবলৈ বাদ দিছিলে কিন্তু হঠাৎ এটা গীত আহি গ'ল মানুহে সেইটো প্ৰাণ ভৰি শুনিছে তাৰ মানে কি আমাৰতো গীতটো অহৰহ মুক্তি পাই আছে যে আমি যিবোৰ সৃষ্টি কৰিছোঁ সেই সৃষ্টিবিলাকত ক'ৰবাত কমি আছে নেকি মই সেইটোৱে কৈছোঁ মানে আপোনাৰ সেইটো সময়ত সেই গানটো তেনেকুৱা এটা গান যদি আমাৰ মানুহেও সৃষ্টি কৰিলে হয় হয়তো আমি আঁকোৱালি ল'লোঁ হয় শুনিলোঁ হয় কিন্তু সেই গানটোৱে সেইটো সময়ত বহুতখিনি প্ৰভাৱ পেলালে এতিয়া আপোনাৰ যে AI সৃষ্টি বন্ধ হ'ব লাগে সেইটোতো আমি কৈ লাভ নাই সেইটো ফ্ৰাষ্ট্ৰেটেড মানুহে কয় আচলতে বহুতে কৈছে বহুতে কৈছে মই দেখিছোঁ মই সেইটো কাৰণে উল্লেখ কৰিলোঁ কথাটো কিন্তু তই টক্কৰ দে তই নিজক আৰু বেছি গ্ৰ' কৰ তই AI যিটো বনাইছে তাতকৈ তই মানে ডাবল কষ্ট কৰ তাতকৈ বেছি ভাল বনা তেতিয়া মানুহে শুনিব নুশুনা নহয় সেইটো এতিয়া মানে কণ্টেষ্টটো মানে আৰু জবৰদস্ত হৈ গৈছে মানে হৈছে ভাল হৈছে এইটো বেয়া হোৱা নাই মানুহে আগতে এটা গান বনাবলৈ আপোনাৰ এইটো মোক কোনো গালি নাপাৰিব মিউজিক ডিৰেক্টৰ বহুত আছে তেনেকুৱা মানে মিউজিক ডিৰেক্টৰ বহুত আছে বহুত সময় লয় হয়তো মানে লেজিনেছৰ কাৰণেই নেকি চাগে সেইটো আছেই সেইটো মিউজিক ডিৰেক্টৰবিলাকৰ আছে সেইটো অসমত মই দেখিছোঁ খুব আছে মানে সেইটো কিছুমানৰ গান নোলায়গৈ গান নোলায় তেনেকৈ থাকি যায় এবছৰ দুবছৰলৈ মোৰ নিজৰ গান মানে 1.5 বছৰ লগাইছে চ' যিটো গান 1.5 বছৰ হয় আছে তেনেকুৱা সৃষ্টিও আছে যে আপোনাৰ ফ'ক গান কিছুমান ফিউজন কৰিবলৈ হ'লে বহুত ৰিচাৰ্চ কৰিব লাগিব আমি একদম ৰুটছত গ্ৰাউণ্ড লেভেলত গৈ কিনে ৰিচাৰ্চ কৰিব লাগিব তাৰ পৰা আমি ডাটাখিনি উলিয়াব লাগিব তাৰপিছতহে আমি গান এটা বনাব পাৰোঁ কিন্তু এনেকুৱা আধুনিক গীত হওক বা তেনেকুৱা এইবিলাক গীতত ইমান বেছি 1.5 বছৰ লগাবলৈ বা 1 বছৰ 6 মাহ এইবোৰ দৰকাৰ নাই তাৰমানে গতিকে সেইটো ক্ষেত্ৰত মই কৈছোঁ যে যদি AI 5 ছেকেণ্ড আপুনি কোৱাৰ নিচিনা 10 ছেকেণ্ড বা 1 মিনিটত গান এটা আমাক দি আছে তেতিয়াহ'লে আমিও বহুত সজাগ হ'ব লাগিব তাতকৈ আমি ডাবল কষ্ট কৰিবই লাগিব মানে আৰু এটা ইণ্টাৰেষ্টিং কথা আপুনি জানে নাজানো মই ইয়াত যদি আপুনি গীত এটা গাই দিয়ে আপোনাৰ নিজৰ ভইচতো গানটো আহি যাব লিৰিক্সটো লিখি দিব লাগিব সেইটো জানে চাগে গানটো আপুনি গাই দিয়াৰ পিছত সেইটো আপোনাৰ এতিয়া চাওক আৰু এটা কথা মই ইয়াতে ফিনান্সিয়েল ছেক্টৰটো আনিমে নিশ্চয়কৈ এতিয়া আমাৰ গান এটা কৰিবলৈ মই ভিডিঅ'ৰ কথা নাযাওঁ অডিঅ' এটা উলিয়াবৰ কাৰণে আমাৰ ছিংগাৰজনে যদি নিজে তেওঁ প্ৰডিউচাৰো হয় চ' আমাৰ মিনিমাম বাজেট এটা থাকে 40 বা 50 ভিতৰত লাগে মিনিমাম চ' যদি এয়াত আমি গান এটা কৰি আছোঁ যদি আপুনি যদি ভালকৈ পৰিপক্ক মানে জানে আৰু যে ক'ত কি আপোনাৰ মিউজিকত ভালকৈ নলেজ আছে চ' গোটেই বিটছখিনি তাতে আপুনি কি মেনুৱেল ভৰাব লাগিব কি কৰিব লাগিব তাতকৈ বহুত মানে হাফ বাজেটত হৈ যায় সেইটোৱে কথা আটাইতকৈ আচৰিত কথাটো হৈছে এয়াত এতিয়া আমি যিবিলাক পাই আছোঁ সেইবিলাক একেবাৰে চালুকীয়া পৰ্যায়হে আৰু এয়াই এতিয়াও বহুত ডেভেলপ কৰি আছে বহুত কৰি আছে গতিকে আৰু 2 বছৰৰ পিছত
সু বহু এতিয়া যদি ইয়াত যদি আমি অসমীয়া গান এটা বনাইছোঁ অলপ কিবা ঠাঁচ এটা যান্ত্ৰিক ঠাঁচ এটা আমি পাইছোঁ কৃত্ৰিমতাৰ কিছুমান গীতত, কিন্তু 2-3 বছৰৰ ভিতৰত সেইখিনিও নোহোৱা কৰি দিব সিহঁতে, তেতিয়া কিন্তু আৰু বেয়া হৈ যাব। এআই এনেই নকয় মানে এআইটো গোটেই ধ্বংস কৰি দিব, এটা সময়ত গোটেই ধ্বংস কৰি দিব, চব প্ৰতিটো ক্ষেত্ৰতে ধ্বংস কৰিব, সংগীত ক্ষেত্ৰতে বুলি নহয়, আজি জব ছেক্টৰতো বহুত প্ৰভাৱ পেলাব, বহুত মানে এতিয়া আপোনাৰ মানুহৰ ক্ৰিয়েটিভিটি একেবাৰে নাইকিয়া হৈ যাব, আপোনাৰ জব কমি যাব একেবাৰে। চ' আমি মানুহখিনি এলাৰ্ট হ'বই লাগিব এই ক্ষেত্ৰত। বিজ্ঞানৰ যিমানে আৱিষ্কাৰ উন্নত হৈ গৈ থাকিব, মানৱ জাতিৰ কাৰণে সিমানেই ধ্বংস সময় চাপি আহিব। আপুনি সেই ছায়েন্সৰ লগত নিজকে ইভলভ কৰিবই লাগিব, মানে সেই এডপশ্যনটো নিজৰ আপোনাৰ, কেনেকৈ আপুনি নিজকে এডাপ্ট কৰি লয় সেইটোৱে। বাৰু ঠিক আছে, যথেষ্ট কথা পাতিলোঁ সংগীতৰ বিষয়ে। আৰু কিবা আছে নেকি সংগীতৰ কথা পাতিবলৈ? নাই, মোৰ ফালত নাই বাৰু, যথেষ্ট পাতিলোঁ। হয়, আচ্ছা, বেলেগ প্ৰসংগলৈ যাওঁ ন? ঠিক আছে, আমি প্ৰথমেই কিছুমান কথা পাতিছিলোঁ, তালৈ পুনৰ ঘূৰি আহিছোঁ। ধৰি লওক এতিয়া যিহেতু আপুনি এগৰাকী নাৰী, আপুনি কাৰোবাৰ পত্নী, আপোনাক এটা প্ৰশ্ন কৰিব পাৰি, সাধাৰণতে কি হয় এগৰাকী যুৱতী যেতিয়া আপোনাৰ ডাঙৰ হৈ আহে তেতিয়া মানে যুৱতীগৰাকী ঘৰখনে সদায় এটা কথাই কয় যে ছোৱালীজনী বিয়া দিব হ'ল, বা যেতিয়া তাই বিয়াৰ বয়স হয় সদায় এটা কথা কয় যে এজন ভাল ছিকিয়ৰ ল'ৰা পালে হ'ল, আৰু যদি চৰকাৰী চাকৰিয়াল হয়। আমাৰতো আগতেতো চৰকাৰী চাকৰিয়ালটোতো বহুত বেছি ইম্পৰ্টেঞ্চ দিছিলে আগতে, আজিকালি অলপ সজাগ হৈছে, আজিকালি ভাল ব্যৱসায় কৰিলেও পাৰি আৰু এনেকুৱা ধৰণৰ আহি গৈছে। আগতেতো চৰকাৰী চাকৰিয়াল নহ'লেতো ষ্টিল মানে বেক অফ দ্য মাইণ্ড থাকেই আৰু চৰকাৰী চাউলে ভাল আৰু মানে, কিন্তু চৰকাৰী চাকৰিয়াল যিমান কেইজন থাকে নোজোৰেগে নহয় চবলৈ, আৰু বাকী ছেক্টৰতো কাম কৰিব লাগিব। কিন্তু আজিকালি বাৰু প্ৰতিটো ক্ষেত্ৰতে মানুহে কেৰিয়াৰ বনাব পাৰিছে। কি হয় তেতিয়া মানে সেইটো ছিকিয়ৰটো চিন্তা এইটো কাৰণে কৰে যে ছোৱালীজনীক ভালকৈ খুৱাব পিন্ধাব পাৰিব, হয় নাই? কিন্তু কেতিয়াবা এই কথাষাৰ ভাবি চাইছেনে বাৰু যে ছোৱালীজনীক তেনেকৈ ভবা হয় যে ল'ৰাজন যদি ফাইনেন্সিয়েলি ষ্ট্ৰং হয় ছোৱালীজনী ছিকিয়ৰ হ'ব, কিন্তু যেতিয়া এজনী ছোৱালীক বিয়া দিয়া হয় এখন ঘৰলৈ, তেতিয়া প্ৰকৃততে ঘৰখনৰ ছিকিউৰিটিটো কোনে ৰাখে বাৰু? সেই ছোৱালীজনীয়ে ৰাখিবগৈলগীয়া হয়নে নে সেই হাজবেণ্ডজনে ৰাখে বাৰু? হাজবেণ্ডজনে ছোৱালীজনী লাইফটোক ছিকিউৰ কৰি ৰাখে নে সেই ছোৱালীজনীয়ে যেতিয়া কাৰোবাৰ পত্নী হৈ কাৰোবাৰ ঘৰৰ বোৱাৰী হৈ যেতিয়া দায়িত্ব এটা লৈ গৈ যথেষ্ট দায়িত্ব আহি পৰে, কথাষাৰ অলপ উল্টা হৈ নাযায়নে বাৰু? একজেক্টলি, মানে এই ক্ষেত্ৰত আপোনাৰ যদি বোথ ছাইড ৱৰ্কিং হয় তেতিয়াহ'লে অকণমান কথাটো বেলেগ হৈ যায়। যদি এগৰাকী হাউচৱাইফ, চ' হাউচৱাইফৰ নিচিনা একদম বেষ্ট মেনেজাৰ নাই, তেখেতসকলক MBA কৰাৰ দৰকাৰ নাই তাৰমানে, নহয়নে? গোটেই ঘৰখন কেনেকৈ চলিছে, যদি তেওঁলোকৰ ফেমিলি আছে, ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীৰ পঢ়া পাতি, টিউশ্যন, আপোনাৰ খোৱা লোৱা, গোটেই ঘৰখন কেনেকৈ সামৰি সুতৰি কেনেকৈ ৰাখিব লাগিব, চ' সেই গোটেইখিনি মেনেজ কৰে এগৰাকী হাউচৱাইফে। মইতো কওঁ যে মোৰ মানে খুব মন আছিলে হাউচৱাইফ হ'বৰ কাৰণে, সেইটো বাৰু নহয়গৈ আৰু কেতিয়াও, কিন্তু হাউচৱাইফৰ নিচিনা কিন্তু টাফেষ্ট জব নাই, সেইটো মই জব বুলিয়ে ক'ম। ইমান টান কাম নাই কিন্তু আমি এইটো মানুহে চাকৰি কৰিছে, এটা ডিচিপ্লিন হৈ থাকে ন, এটা চিডিউল এটা বনাই দিয়া থাকে যে সেইখিনিৰ ওপৰতে মানুহে কাম কৰিব, নহয়নে? কিন্তু হাউচৱাইফজনীয়ে নিজেই মেনেজাৰ, নিজেই তেওঁ ছাৰ্ভিচমেন, নিজেই গোটেইখিনি কৰিব লাগিব, গোটেই চিডিউল নিজেই বনাব লাগিব। মই সেইকাৰণে কৈছোঁ মানে হাউচৱাইফৰ নিচিনা টাফেষ্ট ৰ'ল নাই। মানে যিখন ঘৰে ভাবে যে ছোৱালীজনী ছিকিউৰ হ'ব বুলি ভাল এজন স্বামী হাতত গতাব বিচাৰে, কিন্তু পিছত গৈ দেখিবা যে তেওঁৰ জীয়েকে গৈ পিনি এখন ঘৰ চম্ভালি ল'বলগীয়া হৈছে, এখন ঘৰৰ ছিকিউৰিটিৰ কাৰণে তেখেতে কাম কৰিবলগীয়া হৈছে, হাজবেণ্ডৰ দায়িত্ব, সন্তানৰ দায়িত্ব, যদি শহুৰ শাহুৰ আছে তেওঁলোকৰ দায়িত্ব, সকলো
দায়িত্ব সুচাৰুৰূপে পালন কৰিবলগীয়া হৈছে হয়নে কাৰণ হাজবেণ্ডে যদি জব কৰে তেখেতৰতো ইমান সময় নাথাকে এতিয়া গোটেইখিনি পৰিচৰ্যাটো মানুহগৰাকীয়ে কৰিবলগীয়া হয় এতিয়া এই ক্ষেত্ৰত এটা প্ৰশ্ন আহে মোৰ মনত কেতিয়াবা কোনোবাখিনিত নাৰীসকলে নিজৰ স্বাধীনতা হেৰুৱাই পেলাই নি বাৰু নে সেইখিনি তেওঁলোকৰ কৰ্মসূচীৰ কাৰণে কৰিবই লাগে নে কোনোবা ক্ষেত্ৰত কাৰোবাৰতো বহুত কিবা কিবি সপোনো থাকে ধৰি লওক কিন্তু এনেকুৱা ব্যস্ততাৰ মাজত হয়তো কাৰোবাৰ সপোনবিলাক শেষ হৈ যায় হয়তো আপুনি যিদৰে আজি ক'লে আপোনাৰ ঘৰখনৰ পৰা আপুনি ছাপোৰ্ট পাইছে হয়তো 100 ঘৰৰ ভিতৰত হয়তো 90 ঘৰেই নাপাব পাৰে তেনেকুৱা নহ'ব পাৰে কোনোবাখিনিত নিজৰ স্বাধীনতা হেৰুৱাই পেলাই নি বাৰু নাৰীসকলে তেনেকৈ নথকা নহয় বহুতখিনিয়ে নিশ্চয়কৈ আছে সেনেকুৱা আপোনাৰ এই ক্ষেত্ৰত শহুৰৰ ঘৰখনৰ ছাপৰ্টখিনি বহুত মেটাৰ কৰে তাতকৈ আগত আহিব তেওঁৰ স্বামী তেওঁৰ হাজবেণ্ডে কিমানখিনি ছাপৰ্ট কৰিছে চ' এগৰাকী হাউচৱাইফ হৈও তেওঁ নিজৰ সপোন পূৰণ কৰিব পাৰে এতিয়া আপোনাৰ কিমান আমি দেখি থাকোঁ নহয়নে ঘৰত থাকি কিমান বিজনেছ কৰে আপোনাৰ খানাই হওক তাৰোপৰি কাপোৰৰ বিজনেছ কিমানখিনি আছে প্লেটফৰ্ম বহুত আছে মহিলাৰ কাৰণে এতিয়া চৰকাৰে বহুতখিনি কৰিছে বহুত অপৰচুনিটিছ ৰাখিছে মানে চ' এই ক্ষেত্ৰত নিজৰো আপোনাৰ লাগিব নিজৰ যিখিনি মন সেইখিনি কৰিবৰ কাৰণে নিজৰ সেই পাৱাৰটো সেইখিনিও লাগিব বা ঘৰখনৰ ছাপৰ্টটো লাগিব বহুত মেটাৰ কৰে আচলতে নিজৰ ভইচো লাগিব এই ক্ষেত্ৰত যে আপুনি ঘৰখনৰ কাম আছে মই এনেকৈ ঘৰৰ কামেই কৰি যাম মোৰ সপোন আছিল মোৰ নহ'ল কেতিয়াও সেই দুখী আত্মাটো হৈ লাভ নাই তাৰমানে আপুনি নিজেই কৰিব লাগিব আপুনি কওক আজি কওক হাজবেণ্ডক যে মই এইটো কৰিব বিচাৰোঁ বা নিজৰ আৰু মই এইটো ক্ষেত্ৰত ক'ম যে মানুহ যে এডুকেটেড হ'ব লাগে এডুকেশ্যন ইজ দ্য পাৱাৰ কিন্তু মানুহ যিমানখিনি মানে সেই সেয়া আৰু বেছিক এডুকেশ্যনখিনি বহুত দৰকাৰ যে এইখিনি এডুকেশ্যন থাকিলে মই কামখিনি বাহিৰত গৈ কাম অলপ কৰিব পাৰিম বা ঘৰৰ পৰা এইখিনি এডুকেশ্যন লৈ মই অকণমান কাম কৰিব পাৰিম সেইখিনি কিন্তু বহুত দৰকাৰ সেইটোৱে যে আপুনি আজি কওক কাইলৈ কওক যদি তেতিয়া ছাপৰ্ট নকৰে নিজে তেতিয়া ব্যৱস্থা ল'বই লাগিব নহয়নে এইটো প্ৰশ্ন মই এইটো কাৰণে সুধিছোঁ কাৰণ বহুত তেনেকুৱা আমি দেখিছোঁ সমাজত ধৰি লওক কিবা এটা কৰিবলৈ মন থাকে মহিলাগৰাকীৰ কিন্তু ঘৰখনৰ দায়িত্বৰ কাৰণে কিছুমান লুকাই থকা প্ৰতিভাবিলাক কোনোবাই হয়তো বহুত ভাল গীতেই গায় কিন্তু এৰি দিবলগীয়া হৈছে পৰিয়ালটোৰ কাৰণে কাৰোবাৰ হয়তো বেলেগ দিশত কিবা প্ৰতিভা আছিলে কোনোবাই হয়তো চাকৰি এটা পাইছিলে কিন্তু এনেকুৱাও উদাহৰণ আছে চৰকাৰী চাকৰি পায়ো ৰিজাইন দিবলগীয়া হৈছে জইন কৰাগৈ নাই এৰি দিছে চাকৰি কিয় কাৰণ পৰিয়ালটো আছে তেনেকুৱা বহুত ক্ষেত্ৰত হয় তেতিয়া মোৰ এনেকুৱাত কেতিয়াবা ভাৱ হয় যে মহিলাসকলৰ নিজৰ কি স্বাধীনতা বোলা একো নাথাকে নেকি এখন ঘৰৰ কাৰণে নিজৰ সন্তানৰ কাৰণে নিজৰ হাজবেণ্ডৰ কাৰণে কৰে কিন্তু বহুত ছেক্ৰিফাইচ কৰে আনকি আপোনাৰ বহুত মাতৃ ল'ৰা ছোৱালী হোৱাৰ পিছত বহুত তেনেকুৱা বহুত আছে চাকৰি তাকৰি এৰি কিনে অকল নিজৰ ঘৰখনক সময় দিয়া বহুত আছে আৰু বহুতৰ আকৌ সেইটো অসুবিধাও আছে কিছুমান যে কিবা এটা কৰিবলৈ মন মেলিলেও ঘৰখনৰ পৰা ছাপৰ্ট নকৰে নাপায় বহুতে এনেকুৱাও কৰে ধৰি লোৱা আৰে মই ঘটিছোঁ নহয় আৰু তইনো কেলৈ ঘটিব লাগে আচলতে ঘটাটো উদ্দেশ্য নহয় আচলতে কাৰোবাৰতো কিবা এটা কৰাৰ এটা হেঁপাহ থাকে সদিচ্ছা থাকে কেৱল পইচা পাম বুলি কৰিব নিবিচাৰে নহয় তেওঁৰ নিজৰ এটা প্ৰতিভা এটাও সেইখিনি ক্ষেত্ৰত নিজৰ পত্নীগৰাকীক নিজৰ হাজবেণ্ডে হওক বা হাজবেণ্ডৰ ঘৰখনে ছাপৰ্ট কৰাটো দৰকাৰ এইটো বিষয় মই আপোনাৰ লগতে নহয় মই মহিলা কোনোবা যে অতিথি আহে মই এইটো বিষয়ে আলোচনা কৰোঁ যাতে এটা এৱাৰনেছ হওক ৰাইজৰ মাজলৈ কথাখিনি যাওক কাৰণ এটা সপোন যেতিয়া মানুহে বুকুত কঢ়িয়াই লৈ ফুৰে আৰু যেতিয়া সেই সপোনটোৱে যেতিয়া বাট বিচাৰি ফুৰে ভিতৰত সেই তেওঁহে বুজি পায় সেই সময়খিনি আপোনাৰ বহুতখিনি কমিয়ে গ'ল নহয়নে তেনেকুৱা এতিয়া আমাৰ মাহঁতে আগতে যিখিনি আমাৰ হাউচ ৱাইফ মাদাৰ ন আমাৰ সেই তেখেতসকলে আমাক খুব কৈছিল আপুনিও চাগে আপুনিওতো জেনজি মানে গম পাব আৰু যে আমাৰ দিনটো এনেকৈয়ে গ'ল তহঁতে কিন্তু কাম কৰিব লাগিব তহঁতে পঢ়া শুনা কৰ ভালকৈ পঢ়াৰ টাইমত খুব কৈছিলে কিন্তু এইটো কথা নহয়নে গতিকে এতিয়া বহুতখিনি গম পোৱা হ'ল এতিয়া বহুত
মহিলাখিনি বহুত আগবাঢ়ি এতিয়া গ'ল, আগবাঢ়ি আহিছে বহুত আগবাঢ়ি গ'ল, কিন্তু তথাপিও আপুনি কোৱাৰ নিচিনা আছে আছে এতিয়াও আছে তেনেকুৱা আছে হ'লেও আজিকালি যথেষ্ট কমিছে এইটো ক্ষেত্ৰত যথেষ্ট কমিছে কিন্তু আমি সেইটোৱে বিচাৰোঁ যদি কাৰোবাৰ এতিয়াও এনেকুৱা চলি আছে ছাপোৰ্ট কৰিব লাগে ছাপোৰ্ট কৰিব লাগে সেইটোৱে আৰু আৰু মানে অতিমাত্ৰা ছাপোৰ্ট নাপালে নিজৰ ভইচ ৰেজ কৰ আৰু ইমান বেছি মানে সেই আগৰ দিন নাই আৰু ডমিনেশ্যন নমিনেশ্যন ইমান যে এই দুখী আত্মা হৈ লাভ নাই সেইটোৱে আৰু সেইটোৱে নহলকৈ কান্দি কান্দি থাকি লাভ নাই কান্দি অকলে থাকি অকলে লাভ চকু নাই। পানী টুকি লাভ নাই একদম লাভ নাই সেইটো তই নিজে যিমানখিনি পাৰ কৰি ল সেইটো ভাল কথা কৈছে আৰু এটা কথা পাতিম যিহেতু এতিয়া ধৰি লওক শেহতীয়াকৈ এটা কথা চলি আছে ৰাজনীতিৰ দিশটো কেনেকৈ চায় আপুনি ভাল পায়নে বেয়া পায় ৰাজনীতি বস্তুটো মানে মই ইমান বেছি মই নাজানো আচলতে মই বুজি নাপাওঁ ৰাজনীতিটো এনেই মই আপোনাৰ আৰু বৰ বেছি মানুহকো মই চিনি নাপাওঁ ৰাজনীতিৰ সেই বিষয়টো আচলতে বহুত নলেজটো বহুত কমিয়ে থাকিল সৰুৰ পৰাই ইমান ইণ্টাৰেষ্ট নাপালোঁ মই ইণ্টাৰেষ্ট নাই এতিয়া যিহেতু নতুন চৰকাৰ আহিছে ভোট দিলা নাই ভোট দিলোঁ ভোট দিয়াটো আমাৰ দায়িত্ব ভোটটো আৰু ডেমক্ৰেচিৰ মানে ৰাজনীতি থাকিবতো লাগিবই আৰু কিন্তু তাৰ লগে লগে সেই ডেমক্ৰেচিও লাগিব কেতিয়াবা ফিল হয় নেকি ডেমক্ৰেচি হেৰাই গৈছে নিচিনা অলপ মানে এতিয়াতো আমি এই 2-3বাৰমান ইলেকশ্যনত তেনেকুৱা এটা দেখা পোৱা গৈছে এইটো এটা ছাইডৰ কাৰণে ভাল কিন্তু ডেমক্ৰেচি লাগে কিন্তু অফ দ্য পিপুল বাই দ্য পিপুল ফৰ দ্য পিপুল এই লাইনটো ক'ৰবাত হেৰাই গৈছে নি বাৰু হেৰাই গৈছে এইটো নুশুনে এতিয়া নাথাকা হৈ গ'ল সেইটো সেই ফিলটো নায়েই এতিয়া মানে পাব্লিকৰ কাৰণে বেয়া হৈছে বাৰু আমি সেইটো বিতংকৈ নাযাওঁ সেইটো বিষয়লৈ তাত মই ৰাজনীতিৰ কথাটো এইটো কাৰণে আনিলোঁ শেহতীয়াকৈ আমাৰ নতুন মুখ্যমন্ত্ৰী হ'ল এতিয়া মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পিছতে এটা নতুন আইন এখন আনিছে UCC বিশেষকৈ এতিয়া লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মানে এটা আৰু শুনিছে চাগে সেইটো কি দৃষ্টিয়ে চাই নিষিদ্ধ কৰিছে যে আচলতে মই একদম ষ্টাৰ্টিঙতে এটা ক'ম এই এনেকুৱা ধৰণৰ চিপেষ্ট বুলিয়ে ক'ম এইটো ইমান লাগি থাকি লাভ নাই আচলতে চৰকাৰ কৰিবলৈ বহুত কাম আছে আমাৰ এতিয়াও নিবনুৱা বহুত আছে কিন্তু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়াও ডেভেলপ কৰিবলৈ বহুত আছে চ' তেনেকুৱা ধৰণৰ কাম কৰিলে ভাল তাৰপৰা যিহেতু আপুনি সুধিছে এতিয়া চাওক যদি কাপোল এটা একেলগে আছে বৰ অতিমাত্ৰা হৈ যোৱাটো বেয়া মই এইটোও ক'ম কিন্তু ইন আ পজিটিভ ৱে যদি আপুনি বিয়াৰ আগত আছে একেলগে হয়তো দুটা মানুহ একেলগে থকাৰ পিছত কিন্তু আণ্ডাৰষ্টেণ্ডিং পাৱাৰটো বহুত ৰেজ হয় বহুত বুজি পোৱা যায় ইটোৱে সিটোক মানে আপুনি বিয়াৰ আগত সেই বুজি পোৱাটো দৰকাৰ আগত এতিয়া আমাৰ ইণ্ডিয়ান পেৰেণ্টছৰ কাৰণে কি আছিলে ন' ডেটিং বিফ'ৰ মেৰেজ ন' মিটিং বিফ'ৰ মেৰেজ ন' ৰাইট তেনেকুৱা আছিলে চ' এতিয়া যিহেতু আমি বহুতখিনি ডেভেলপ হৈ গৈছে বহুত মানে বস্তুটো মই ইমান বেয়াও নাপাওঁ মানে বেয়া দৃষ্টিত নাচাওঁ মই আৰু এটা মানে জমনি কথা কি হ'লগৈ আগৰ আমাৰ আণ্টি লোক মানে এয়া আৰু এক্টিং লাইক মানে আপোনাৰ বাহিৰৰ পৰা CID CC কেমেৰা এপাৰ্টমেণ্টত এতিয়া চাগে মেৰেজ চাৰ্টিফিকেটৰ কাৰণে সুধিব আৰু বিফ'ৰ ৰিঙিং দ্য বেল মানে আপোনাৰ যেতিয়া ঘৰ চৰ ভাড়াত লোৱাৰ আগত ন সেইটো বস্তু হৈ যাব আৰু জেনজি হিচাপে এইটো মই বৰ বেয়া দৃষ্টিত নাচাওঁ যদি আপুনি বিয়াৰ আগত মানুহ এগৰাকীক হয়তো কাৰোবাৰ কিবা নিমিলিবও পাৰে লিভ ইন ৰিলেশ্যনশ্বিপত আছে তাৰপিছত বিয়াৰ আগতে যদি এৰা এৰি হৈছে মানে ছ'চিয়েল মেৰেজটো বাদ দিলোঁ মানুহ কেনেকুৱা আৰু এইবিলাক বাদ দিলোঁ কিন্তু আপোনাৰ কোৰ্টত অফিচিয়েলি যেতিয়া বিয়ালৈ যায় তেতিয়া আপোনাৰ ভাঙিবলেই হওক বহুতখিনি সময় বহুতখিনি কিবাকিবি এইবিলাক এডভকেটবিলাকে ভালকৈ জানিব বহুতখিনি দৰকাৰ নহয়নে তেতিয়া ডিভ'ৰ্চৰ কথা আহিব ডিভ'ৰ্চৰ কথা আহিব চ' যদি আপুনি মানুহটোক বিয়াৰ আগতে একেলগে থাকি
বুজি লৈছে বা কাৰোবাৰ মিলা নাই কিবা এটা যা আৰু গুচি যা ছেপাৰেশ্যন আৰু চ' সেইটো বস্তু বেয়াও নহয় কিন্তু অতিমাত্ৰা হ'ব নালাগে এতিয়া আপোনাৰ এটা কথা মানে এইটো ক'ব বিচাৰিছে মানে এইটো নিষিদ্ধ কৰাৰ বিশেষ কোনো যুক্তি নাই মানে যুক্তি নাই এনেকুৱা ধৰণৰ ইমান চবৰ পাৰ্চনেল আৰু এতিয়া বহুতে এইটো যুক্তি দেখাইছে যে এনেকৈ বহুত ক্ৰাইম হৈছে মানে এনেদৰে থকাৰ ফলত বহুত ক্ৰাইম হৈছে বহুতে তেনেকৈ গাৰ্লফ্ৰেণ্ডক মাৰ্ডাৰো কৰিছে কিবা কৰিছে বহুতে সেইটো যুক্তি দেখুৱাইছে মই সেইটোৱে কৈছোঁ যে অতিমাত্ৰা হৈ গ'লেও বেয়া আপোনালোকে যোনে ৰেণ্টত এতিয়া লিভিং থাকালে ৰেণ্টতে থাকিব লাগিব অভিয়াছলি কাৰো ঘৰত তেনেকৈ ইণ্ডিয়ান পেৰেণ্টছেতো এলাউ নকৰে চ' যদি আপুনি ভাড়া দি আছে মানুহখিনিৰ কিন্তু বেকগ্ৰাউণ্ডটো চাই লোৱাটো খুবেই দৰকাৰ তই এতিয়া বোলে ক'ৰ কি বেকগ্ৰাউণ্ড নাজানো তই পইচাৰ কাৰণে ভাড়া দি দিছ সেইটো নহয় তেনেকুৱা ক্ষেত্ৰত এইবিলাক আহিব তো তই যদি বেকগ্ৰাউণ্ডটো জানি কিনে অলপমান যোৱা বা ল'ৰাটোৱে কি কৰে ছোৱালীটোৱে কি কৰে সেইটো জনা যেতিয়া এই প্ৰশ্নটো আহিছে যে লিভিনত থকাৰ কাৰণে এনেকুৱা অপৰাধজনিত ঘটনা বেছি সংঘটিত হৈছে বুলি কৈছে যেতিয়া এই প্ৰসংগটো আহিলে দ্বিতীয়তে আৰু এটা প্ৰসংগ আহিছে যে ল'ৰাটোৱে হওক বা ছোৱালীজনীয়ে হওক দুয়োটাই একেলগে বহুদিন থকাৰ পিছত যেতিয়া এৰা এৰি হৈ যায় তেতিয়া মানে ধৰি লোৱা ল'ৰাটোৱে ছোৱালীজনীক ইমান দিন ইউজ কৰি ঠগি দিয়াৰ দৰে হয় বা ছোৱালীজনীয়ে ল'ৰাটোক ইমান দিন ইউজ কৰি ঠগি দিয়াৰ দৰে হয় দুটা কথা তেতিয়া মোৰ মনলৈ প্ৰশ্ন আহিছে প্ৰথম প্ৰশ্নটো হ'ল বিয়াৰ পিছত হোৱা বিচ্ছেদটো কি হয় বিয়াৰ পিছতো বহুতৰ বিচ্ছেদ হৈ আছে আৰু দ্বিতীয় কথাটো হ'ল লিভ ইন ৰিলেশ্যনশ্বিপত যদি কোনোবাই এনেকৈ হত্যা কৰিছে বিয়াৰ পিছতো বহুত স্বামীয়ে নিজৰ পত্নীক হত্যা কৰিছে এই দুটা প্ৰশ্ন কিন্তু মোৰ মগজত আহিছে হয়নে কথাটো তে সেইবিলাকো প্ৰতিৰোধ কৰিব লাগে আপোনাৰ লিভ ইন থাকিলে বুলিয়ে যে হত্যা কৰিব আমাৰ গুৱাহাটীতে আপোনাৰ আমি দিল্লী মুম্বাইলৈ যাবই নালাগে গুৱাহাটীতে এনেকুৱা বাহিৰৰ পৰা অহা ছোৱালী কিমান মাৰ্ডাৰ হয় কিন্তু তাৰে ভিতৰত লিভ ইন ৰিলেশ্যন নহ'বও পাৰে নাথাকেই দেখোন এনেকুৱাতো শুনা নাই ইমান অধিকাংশই সমৰ্থন কৰিছে অধিকাংশই সমৰ্থন কৰিছে সমাজৰ মানে কি আৰু এতিয়া আপোনাৰ বিয়াৰ আগত বস্তুটো ইমান কোনোবাই মানে এতিয়া আপুনি ধৰি লওক এটা জেগাৰ পৰা আহি এতিয়া গুৱাহাটীতে কৈছোঁ গুৱাহাটীতে যিহেতু মানে চেণ্টাৰ পইণ্ট এটা আৰু তাতে থাকিলে আৰু আপোনাৰ নিজৰ জেগাত যে এই ল'ৰা ছোৱালীকেইটা লিভিং আছে বুলি গম নাপাবও পাৰে কিন্তু সেই ছেম কাপলটো বিয়াৰ পিছত যদি এৰা এৰি হৈছে তেতিয়া গোটেই ছ'চাইটিটো তেতিয়াতো তহঁতে এইটো কবিয়ে বেয়াকৈ নহয়নে চ' তাৰ ছ'চাইটিটো ক'বলৈ আৰু ৰাস্তা লাগে আগতো ক'ব পিছতো ক'ব বিচ্ছেদ এতিয়া আপোনাৰ যিমানখিনি ডিভৰ্চি আছে তাহাঁতক মানুহে কি ভাল চকু দি চায় নেকি আজিকালিতো বহুত হঠাতে মানুহৰ ডিভৰ্চ হৈ যায় সংসাৰবিলাক কম সৰু সৰু কথাতে ডিভৰ্চ হৈ যায় আজিকালি এতিয়া বিবাহ বিচ্ছেদৰ সেইবিলাকো বহুত বাঢ়িছে ন আজিৰ দিনত গতিকে হয়তো বহু বহাৰ মূলতো এতিয়া এইবিলাক কথা পাতিলে আমাক ট্ৰল কৰিব মানুহে কেলৈ ট্ৰল কৰিব কাৰণ এক প্ৰকাৰে আপুনি কিছুমান কথা ক'লে যে ইজনে সিজনক জানিবলৈ বহুত সুবিধা হয় বিবাহৰ পূৰ্বে আৰু যদি বিবাহৰ পূৰ্বে যদি এৰা এৰিও হয় তেতিয়াও কাৰো ক'বলগীয়া একো নাথাকে কোনেও গমো নাপাব হয়তো কিন্তু বিবাহৰ পিছত যেতিয়া এহাল দম্পতি যেতিয়া বিচ্ছেদ হয় গোটেই সমাজে গম পায় আৰু তেতিয়া মানে হাঁহিবলৈ স্ক'প এটা পায় আৰু দুটা ফেমিলি জড়িত লগতে বিবাহৰ পিছত বিচ্ছেদ হোৱা আৰু বিবাহৰ পূৰ্বে বিচ্ছেদ হোৱাৰ মাজত বহুত পাৰ্থক্য আহি পৰে গতিকে এইবিলাক কথাও মানুহবিলাকে চালি জাৰি চাব লাগিব ন কথাটো কিন্তু এনেকুৱা নহয় যে বিবাহ বিচ্ছেদটো কমি গৈছে বিবাহ বিচ্ছেদ বাঢ়িছে বহুত বাঢ়িছে গতিকে বহুত কথা এইবিলাক গতিকে এইবিলাকতো আমি সৰু সৰু মানুহ আমি বেছি বহলাই ক'ব নাযাওঁ আমাক ট্ৰল কৰিব মনত অহা কথাকেইটা মই ক'লোঁ যিহেতু এইবিলাকত যোগেদি ক্ৰাইম হৈ ক'লে এতিয়া বিয়াৰ পিছত আমি বহুত দেখিছোঁ হাজবেণ্ডে ৱাইফক মাৰ্ডাৰ কৰা বা কি কয় মোৰ মতে বস্তুটো মানে এইটো আপোনাৰ পাৰ্চনেল আৰু সেইটো মানে ব্যক্তিগত সেইটো চৰকাৰে সিদ্ধান্ত ল'বলগীয়া বিষয় নহয় এটা কথা ঠিক ক'লে চৰকাৰে কৰিবলগীয়া বহুত আছে কিন্তু মই প্ৰথম দিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই বিৰোধ কৰা নাই বাৰু যি কৰিছে ভালে কৰিছে বুলি ধৰি লৈছোঁ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে কিন্তু প্ৰথম দিনা যেতিয়া এই আইনখনৰ বিষয়ে ক'লে তেতিয়া মোক প্ৰশ্ন সেই একেটাই আহিছিলে যে কৰিবলগীয়াতো বহুত আছিলে
একজেক্টলি প্ৰথম কি কৰিব লাগিছিলে এইকেইটাতো কৰিব লাগিছিলে তেনেকুৱা বহুত উদাহৰণ আছে কি আঁচনি ল'লে আৰু এটা কথা মোৰ বেয়া লাগিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে নতুনকৈ শপত গ্ৰহণ লোৱাৰ পিছতো আমাৰ শ্ৰদ্ধাৰ শিল্পীগৰাকী এই কথাটো পাতিব লাগিব দেই মই থাকি গৈছে জুবিন দাৰ কথা কৈছোঁ জুবিন দাটো বা হেৰাই গ'ল অ'কে হেৰাই গ'ল জুবিন দা অপৰাধী কোন এইবোৰ কিবা চলি আছে এইবোৰ কোনোবাই হত্যাই কৰিলে নে কিয়ে নে সেইটো এতিয়াও ওলোৱাগৈ নাই আমিও আমাৰ কাৰণে সেইটো এটা কৌতূহল হৈ আছে কুৱেশ্যন মাৰ্ক কিন্তু জুবিন দাৰ সমাধিস্থলখন যে আজি পৰ্যন্ত কিয় এটা ধুনীয়া ষ্ট্ৰাকচাৰ বনাই সুন্দৰকৈ সজাবৰ কাৰণে কিয় আজি পৰ্যন্ত ব্যৱস্থা লোৱা নাই এতিয়াতো প্ৰথম মই ভাবিছিলোঁ হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰথম সেইটো কথা ঘোষণা কৰিব এইবোৰ ইমান বেছি চিপেষ্ট বস্তুবিলাকত লাগি থকাতকৈ মানে বহুত ডাঙৰ কাম আছে মুখ্যমন্ত্ৰীৰ বহুত ডাঙৰ কাম আছে তেওঁ সেই সমাধি ক্ষেত্ৰত আমাৰ প্ৰাণৰ শিল্পীগৰাকীক তেওঁ ভালকৈ ৰখাৰ দায়িত্বটো তেওঁৰ প্ৰধান আৰু প্ৰথম কাম আছিলে তেওঁ হয়তো এতিয়াও কিবা ব্যৱস্থা ল'ব আমি আশাবাদী ব্যৱস্থা ল'ব কিন্তু বহুত পলম হৈছে অলৰেডি বহুত পলম হৈছে এতিয়াও আপোনাৰ তাত কিবা নিৰ্মাণ কৰি আছে কিন্তু সেইটো খন্তেকৰ কাৰণেহে বনাইছে এতিয়া যি বনাই আছে সেইটো কোনো পাৰ্মানেণ্ট নহয় এতিয়া পাৰ্মানেণ্টলি কৰা চিন্তা কিয় কৰা নাই এতিয়ালৈকে কাৰণ তাত যিহেতু এতিয়া পৰ্যটকৰ সোঁত বৈছে অসমলৈ এতিয়া পৰ্যটক আহিলে জুবিন ক্ষেত্ৰত যায় দৰ্শন কৰিবলৈ এতিয়া সেই কথাটো কিয় এবাৰো তেওঁৰ মুখত কিন্তু শুনা নাই দেই তেওঁৰ নাম আৰু মোৰ বোধেৰে তাতে এখন আপোনাৰ জুবিনদাৰ নামত জুবিনদাৰ সেইটো ফেমিলিকে হেণ্ড অভাৰ কৰে নে তেওঁ নিজে কৰে তেওঁ কেনেকৈ কৰে আমি নাজানো আমি সৰু মানুহ ইমান আমি ঢুকিও নাপাওঁ কিন্তু তেখেতৰ গানৰ চৰ্চা হোৱাকৈ হয়তো ইনষ্টিটিউট হওক বা মিউজিক স্কুল এখনেই হওক বা ইউনিভাৰ্চিটি যিয়ে যেনেকুৱা নহওক কিবা এটা প্লেটফৰ্ম কিন্তু বহুত দৰকাৰ হৈ আছে কৰিবলৈ গ'লেতো চৰকাৰে বহুত কৰিব পাৰে এতিয়া কি কৰে আৰু বহুত কাম আছে কিমান ধুনীয়াকৈ সজায় আৰু সেইখন এতিয়া মানুহে লাহে লাহে পাহৰিবগৈ কিমান লিখিব হেছটেগ জুবিন গাৰ্গ তাৰ বাহিৰে কি কৰিব তাৰ বাহিৰে উপায় নাই লিখা বাদেই দিলে এতিয়া সেইটোৱে লাহে লাহে অসমীয়া মানুহৰ চেণ্টিমেণ্টটো খুব কম দিনীয়া ন সেইটোৱে এইবিলাক আমি পাতি লাভ নাই কিবা এটা কৰোঁ বুলি ক'লেও কৰিব নোৱাৰি কোনোবাই যে নিজাববীয়াকৈ কৰিবলৈ যায় তেওঁকো কৰিবলৈ নিদিয়ে তেনেকুৱা হয় কথাবিলাক আচলতে বাৰু আমি আশা কৰিছোঁ খুব ধুনীয়াকৈ জাকত জিলিকাকৈ যাতে জুবিন ক্ষেত্ৰখন সোনকালে নিৰ্মাণ কৰে আৰু বহুত আছে চিন্তা কৰিবলগীয়া অসমৰ নিবনুৱা সমস্যাটো বহুত ডাঙৰ সমস্যা হৈ আছে নিবনুৱা আৰু আমাৰ অসমৰ জুবিন দাৰ ন্যায়টো সেইটোতো আৰু কি হয়গৈ আৰু ন্যায়টো তেওঁৰ লাইক আপোনাৰ কি হৈছিলে সেই 19 ছেপ্টেম্বৰত সেই জেগাটোত সেইটো সময়ত কি হৈছিলে সেইটো যদি আমি একদম ভালকৈ গম পাওঁ সেইটোৱে চাগে ডাঙৰ ন্যায় অসমৰ ৰাইজে সেইটোতে শান্তি পাব তাকে আমি আশাহে কৰিব পাৰোঁ বাকী যি কৰে কৰিব চৰকাৰে অনুৰোধ জনাইছোঁ সোনকালে যাতে পায় ন্যায়টো আৰু লগতে আমাৰ নিবনুৱা সমস্যা যথেষ্ট বৃদ্ধি পাইছে ন নিবনুৱা সমস্যা এইবিলাকতো গুৰুত্ব দিব লাগে অসমৰ ল'ৰাবিলাকে বাহিৰত কাম কৰিবলৈ গৈ গৈ বহুতে মৃত্যুক আকোৱালি লৈ আছে বহুত সেইবোৰ গুৰুত্ব দিব লাগে অলপ সেইবিলাকৰ কথা চিন্তা কৰিব লাগে যাতে অসমৰ ল'ৰাই অসমতে থাকি যাতে স্বাৱলম্বী হ'ব পাৰে হয়নে এতিয়া বহুত কৰিলে কিন্তু আৰু কৰিবলৈ আছে নাই বহুত কৰিলে মানে একো কৰাই নাই ক'ব পাৰি বহুত কৰিবলৈ আছে বহুত বেছি কৰিব আছে তেওঁৰ মানে এতিয়া আপোনাৰ মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ মই যেতিয়া মাইক্ৰ'বায়'লজি কমপ্লিট কৰিলোঁ অসমত আমাৰ চাকৰি নাই এতিয়া মই এতিয়াও কৈ আছোঁ এতিয়া মানে বৰ্তমান অৱস্থাটো মোৰ লগৰে মাষ্টাৰ্ছ MSc কৰাৰ পিছতো মোৰ লগৰ বহুত ল'ৰা ছোৱালী বাহিৰত কৰি আহিলে কিমান দিন থাকিব বাহিৰত ছোৱালী মানুহ বৰ বেছি দিন ইচ্ছাও নকৰে ঘৰৰ পৰা দূৰত থাকিবলৈ মোৰ লগৰ বহুত আছে তেনেকুৱা এতিয়া এনেই আছে MSc মাইক্ৰ'বায়'লজি কমপ্লিট কৰাৰ পিছত ইয়াতে কিন্তু একো তেনেকুৱা ধৰণৰ স্ক'প একো নাই পোৱা এই ক্ষেত্ৰত বাহিৰত যেনেকৈ বেংগলোৰ দিল্লীত যেনেকৈ আপোনাৰ টেকনিকেলি বহুত চাউণ্ড নহয়নে আপোনাৰ হেল্থত হওক হস্পিটেলতে মাইক্ৰ'বায়'লজিষ্ট বহুত লয় ইণ্ডাষ্ট্ৰীত এগ্ৰিকালচাৰৰ বহুত পষ্ট থাকে কিন্তু আমাৰ অসমত একদম কম
হ'ব লাহে লাহে চব হ'ব আমি আশাবাদী আশা কৰিছোঁ নতুন চৰকাৰ আহিছে ভাল ভাল আঁচনি ল'ব বুলি আশা কৰিছোঁ বিশেষকৈ নিবনুৱাসকলৰ কাৰণে আৰু মূল্যবৃদ্ধি হৈছে বোলে গম পায়নে আপুনিও গম পায় নিশ্চয়কৈ পেট্ৰলৰ দাম বাঢ়িছে বুলি কৈছে হয় বাঢ়িছে আজিও বাঢ়িলে বোলে আজি দুদিনৰ আগত 3 টকা বাঢ়িছিলে আজিও 90 পইচা বাঢ়িছে কৈছে আৰু বাকীবিলাকো দাম বাঢ়িছে দাম দাম বাঢ়িছে মানুহবিলাক আকৌ হেৰি কি কয় মোদীয়ে তেল খাবলৈও মানা কৰিছে বইল এইটো ভালেই বাৰু তেলটো কমাই খাব তেল লাগে কম এজ খালে আ ভাল ডাইটিচিয়ান মই সেইটো বাৰু মানুহবোৰ আপুনি ডাইটিচিয়ান হিচাপে ক'ব পাৰিব কিন্তু আমাৰ হেল্ডি ফেটছখিনিও বডিত লাগিব নহয় এনেকুৱাও নহয় তেল কমাই খাব লাগে এতিয়া তেল এজনে কৈছিলে তেল ফ্ৰীকৈ দিব এতিয়া কি কৰে এতিয়া ফ্ৰীকৈ দিয়া তেলখিনি কি কৰে এতিয়া মানুহে ফ্ৰীকৈ খাবলৈ দিয়ে একফালে আকৌ নাখাবলৈও কয় বৰ্জনাই বন্ধই কৰে কনফিউজ কৰি দিছে সেইদিনা ৰাতি মই শুবই নোৱাৰিলোঁ সেইদিনাখন এটা কথা ভাবি একফালে দিম মানে এজনে ক'লে তেল নাখাব আৰু এজনে কৈছে ফ্ৰী তেল দিম এতিয়া মই চিন্তা কৰিছোঁ তেল যদি ফ্ৰী দিয়া তেলখিনি কৰিম কি অঁ সেইটোৱে আকৌ গাত ঘঁহিব লাগিব মই গাত ঘঁহোৱে মই আৰম্ভ কৰি দিলোঁ গাত ঘঁহিবলৈ থৈ দিছোঁ ভালে মিঠাতেলটো গাত ঘঁহি মই থৈ দিছোঁ এটা গাত ঘঁহিবলৈ মই আৰম্ভ কৰি দিলোঁ সেইটোৱে গাত চুলিত ঘঁহিব লাগিব ভাল হেল্ডি হ'ব